Hello class 12 ছাত্ৰ ছাত্ৰীসকল কি খবৰ তোমালোকৰ মই তোমালোকৰ হিৰামণি মেম আৰু আজি এই ভিডিওটি খুব ইম্পৰ্টেন্ট যদি তুমি 2027 যদি তুমি বোৰ্ড এক্সাম দিবলৈ গৈ আছা ন তেতিয়া হলে নিশ্চয়কৈ তোমালোকৰ NCERT বুকখন খুব বেছি ইম্পৰ্টেন্ট কেমিষ্ট্ৰি বাবে আৰু আজি এই ভিডিওটিত ওৱান শট Haloalkane আৰু Haloarene পাবা কথা দিছিলো নহয় তোমালোকক কথা দিছিলো যে ওৱান শট পাবা মোৰ এই ইউটিউব চেনেলত আৰু সেই মতে কাম হৈছে মই আৰম্ভ কৰিছো ওৱান শট এটা এটা কৈ সকলোবোৰ চেপ্টাৰৰ ওৱান শট একেবাৰে তোমাৰ লোকেল ল্যাঙ্গুৱেজ মানে অসমীয়াত এক্সপ্লেনেশন সম্পূৰ্ণৰূপে CBSE হওক ASSEB হওক তোমালোকৰ বাবে প্ৰয়োজন আজি Haloalkane আৰু Haloarene যেটো আসলতে বহুত ষ্টুডেন্টে বহুত ডিফিকাল্ট পাই অৰ্গেনিক কেমিষ্ট্ৰি এই কাৰণে বলা আজি এই ভিডিওতে ওৱান শটত এটা ভিডিওত সমস্ত Haloalkaneৰ গোটেইখিনি কথা পাবা ঠিক আছে তেনে বলা আৰম্ভ কৰো বিলম্ব নকৰি সো প্ৰথমতে আছে আমাৰ Haloalkanes আৰু Haloarenes চেপ্টাৰ 2 আৰম্ভণিতে ন আমি নামটো জানাটো উচিত যে কি বুজাব খুজিছে সো alkane এইফালে সো alkanes আছে ন alkanes আছে আৰু কি আছে halogens আছে সো হি হৈ গল আমাৰ halogen আমাৰ एग्जांपल লাও ধৰা alkane বুলি কৈছে alkyl group CH3 আছে আৰু যিকোনো halogen আছে ঠিক আছে Haloalkane হৈ গল আৰু যদি হে Haloarene চাও তেতিয়া হলে আমাৰ কি আছে arene আছে আৰু যিকোনো এটা aromatic ring আছে ঠিক আছে আৰু লগতে আমাৰ আছে কি halogen arene মানে ধৰা আমাৰ एग्जांपल হিচাপে আমি যদি লও benzene আছে আৰু ধৰা halogen আছে এই দুটাৰ আমি সম্পূৰ্ণ ৰূপে প্ৰিপাৰেচন চাম প্ৰপাৰ্টিজ চাম জি আহে এক্সামত সকলোবোৰ চাম যদি তুমি নিট জেডবল ইকানো প্ৰিপাৰেচন কৰি আছা আজি এই ভিডিওটি তোমাৰ বাবে খুব বেছি ইম্পৰ্টেন্ট ঠিক আছে তো সোৱা alkane আৰু aryl গ্ৰুপৰ হেতুটো সকলোৱে জানা ন alkane মানে হৈছে আমাৰ straight chainত থাকিব straight বা branchত থাকিব মুঠতে open chain থাকিব ওকে আৰু aromatic বিলাক আমাৰ হুকেল ৰুলৰ মতে আমি বিভিন্ন ধৰণৰ কন্ডিশনস দেখিছিলো যে তাতে ফাৰ্স্ট অফ অল সাইক্লিক ফৰ্মত থাকিব লাগিব এই সকলোবোৰ কথা আমি 11তে জানো এইবিলাক ডিটেইলছত না যাও এতিয়া এই দুটাৰ মেইন ডিফাৰেন্স যেটো ডিফাৰেন্স ন তোমাক এই চেপ্টাৰ 2 বিষয় একেবাৰে বেসিক ফাউন্ডেশন হয় সেইটো হৈছে হাইব্ৰিডাইজেশন যদি কও এই কাৰ্বনটোৰ হাইব্ৰিডাইজেশন কেনেকুৱা কি হ'ব হাইব্ৰিডাইজেশন হৈছে ইয়াৰ sp3 আৰু এই কাৰ্বনটো এই যেটো কাৰ্বনত লাগি আছে ন হ্যালোজেনটো সেইটো হৈছে ইয়াৰ sp2 হাইব্ৰিডাইজড কাৰ্বন আৰু এইটোৰ ওপৰত খুব বেছি গুৰুত্ব আৰোপ কৰিব লাগিব আমি ঠিক আছে Haloalkanes বিলাকত আমাৰ alkyl গ্ৰুপ বিলাক থাকিব আমি ইয়াতে ডাবল বন্ডৰ লগত জড়িত ডাইৰেক্ট কাৰ্বনৰ কথা কোৱা নাই প্ৰথমতে আমি alkanesৰ কথা কম তাৰ পাছত আমি গোটেই সমস্ত ডিটেইলছত পাম ঠিক আছে তেন্তে বলা আজি আমি চেপ্টাৰ 2 পুৰা অ্যাকৰ্ডিং টু NCERT বুক আমি চাম আৰু প্ৰথমতে যদি তোমাৰ খেলিমেলি লাগে যে হাইব্ৰিডাইজেশন যে মেম আপুনি লিখিলে সেইটোৱে বুজি নাপালো নহয় যদি হে তেনেকুৱা হয় ন তেতিয়ালে টোটেল ইলেক্ট্ৰন পেয়াৰ চাবা টোটেল ইলেক্ট্ৰন পেয়াৰ মানে কি জানানে lone pair plus bone pair এতিয়া ধৰা মই এইটোৰ কথা কৈছো এইটোৰ কথা এই কাৰ্বনটোৰ লগত ন এই কাৰ্বনটোৰ লগত মোক কোৱা কিমান ডাল বন্ড লাগি আছে ইয়াতে সো হাইড্ৰোজেন তিনিটা আছে না তাৰ মানে তিনিডাল বন্ড আছে লগতে এটা হ্যালোজেন আছে মানে টোটাল কিমান হল 4 ডাল বন্ড আছে ইয়াতে কিবা লোন পেয়াৰ দেখিছা নেকি ডেফিনেটলি দেখা নাই লোন পেয়াৰ মানে কি আছিল যে কোনো ধৰণৰ বন্ডিংত ইনভলভ নোহোৱাকৈ দুটা ইলেক্ট্ৰন যদি আমাৰ ৰৈ যায় সো লোন পেয়াৰ নাই মানে লোন পেয়াৰ ইয়াতে 0 আৰু বন্ড পেয়াৰ কিমান 4 টোটাল 4 আৰু যদি টোটাল ইলেক্ট্ৰন পেয়াৰ 4 হয় ন তেতিয়া হলে আমাৰ হাইব্ৰিডাইজেশন হয় গৈ sp3 আৰু ইয়াতে সোৱা এই কাৰ্বনটোক সোৱা এই কাৰ্বনটোৰ কেইডালৰ লগত লাগি আছে ইয়াতে সোৱা আমি ৰিং দিছো আমি ৰিংটোক যদি আমি ইৰেজ কৰি ডাবল বন্ড দিও সোৱা কেনেকুৱা হ'ব সো আমাৰ এনেকে লিখিব পাৰো আমি তাক ঠিক আছে তো এই কাৰ্বনটো সোৱা কেইডাল বন্ড আছে এডাল দুডাল তিনিডাল ঠিক আছে আমি ডাবল বন্ডটোক 2 বুলি কাউন্ট কৰিলে নহব অনলি 1 আমি কেনেকে কও 1 ডাবল বন্ড মানে 1 ট্ৰিপল বন্ড তেনেকে কও হেকানে 1 কাউন্ট কৰিবা ওকে সো আমাৰ টোটাল 3 আছে 3 যদি থাকে তেতিয়া হলে দ্যাট মিন্স আমাৰ sp2 হ'ব 4 থাকিলে টোটাল ইলেক্ট্ৰন পেয়াৰ sp3 যদি হে 3 থাকে তেতিয়া হলে sp2 আৰু যদি হে sp হ'ব লাগে তেতিয়া হলে টোটাল ইলেক্ট্ৰন পেয়াৰ 2 হ'ব লাগিব আৰু যদি তোমালোকে এইখিনি ডিটেইলছ লাগে তেতিয়া হলে হাইব্ৰিডাইজেশনত যাবা মোৰ মানে পেজত নহয় ইউটিউব চেনেলত তোমাৰ সমস্তবোৰ সকলোবোৰ বেসিক কনসেপ্টৰ ওপৰত তোমালোকে কিছুমান ভিডিও পাবা অলপ বিচাৰি চালে নিশ্চয় পাবা তেনে বলা আমি এইখিনি পোৰশন আমি গম পালো নামটোৰ আমি মিনিংটো বুজি পালো যে কি কৈছে কি কথা তেতিয়া হলে আমি নেক্সট আমি ডাইৰেক্টলি NCERT বুক মতে কৰিবলৈ যাম ওকে ৰেডি হয় না নহয় বাৰু তোমালোক ৰেডি আছানে
ঠিক আছে NCERT বুকখন আমাক লাগিব নহয় এতিয়া ৰবা NCERT বুকখন উলিয়াই লওঁ NCERT বুক ন ক্লাস 12 হৰ হক 11 ৰ হক তোমালোকৰ বাবে ন খুব বেছি এটা প্ৰয়োজনীয় এটা বস্তু ৰবা তো আমি NCERT বুকখন খুলি ললো আৰু এতিয়া বলা স্ক্ৰিনত বুজু কেনেকে হয় কি হয় সমস্ত হ্যালোএলকেনৰ NCERT এভৰিথিং একদম 100% ক্লিয়াৰ কৰি দিম এতিয়া তো ছাত্ৰ ছাত্ৰীসকল দেখিছা আমি ইতিমধ্যে আমি ডিসকাস কৰিলো যে হ্যালোএলকেন আৰু হ্যালোএৰিন চ্যাপ্টাৰটোৰ নাম কি হেতু আমি বুজিলো তো আমাৰ নেক্সট পেজত কি আছে নেক্সট পেজত যদি তুমি চোৱা তেতিয়া হলে কমান ডাঙৰ কৰি লও ৰবা এতিয়া চোৱা আমি সাম ক্লাসিফিকেশন অফ কাৰ সাম হ্যালোএলকেনছ অন দা বেসিস অফ নাম্বার অফ হ্যালোজেন এটমস তোমালোকে নিশ্চয়কৈ জানা যে এটা যদি হ্যালোজেন আছে মানে যদি আমাৰ এনেকে যিকোনো এটা হ্যালোজেন আছে যদি তেতিয়া হলে আমাৰ কি হৈ যাব এইটুক মনো হেলো বুলি কোৱা হ'ব মনো হেলো তাৰ পাছত চোৱা দুটা যদি হ্যালোজেন আছে তেতিয়া হলে আমাৰ কোনো প্ৰবলেম নাই দুটা হ্যালোজেন আছে ধৰি লোৱা কৰবাত এনেকে লৈছা তুমি দুটা আৰু দুটা হ্যালোজেন আছে ধৰি লোৱা ইয়াতে হাইড্ৰোজেন এনেকে আছে তো টু ডাই হেলো তাৰ পাছত যদি তিনিটা থাকে তেতিয়া হলে ট্রাই হেলো কোনো প্ৰবলেম নাই আমাৰ ঠিক তেনেদৰে যদি আমি এৰোমেটিক ৰিঙৰ ক্ষেত্ৰত চাও তেতিয়া হলে আমাৰ মনো হেলো হৈ যাব যদি এই দুটা হ্যালোজেন আছে তেতিয়া হলে ডাই হেলো এৰিন হৈ যাব তাৰ পাছত তিনিটা থাকিলে ট্রাই হেলো এৰিন হ'ব এইখিনি একেবাৰে বেসিক যিখিনিত আমাৰ একো বুজিব লগা বিশেষ নাই যেনেকৈ ইয়াতে কলো ঠিক তেনেদৰে এৰোমেটিক ৰিঙৰ লগত যদি থাকে তেতিয়া হলে তোমালোকৰ যিমানটা আছে সিমানটা হ্যালোজেন লিখি দিলে হ'ব যেনেকৈ ধৰা এইটোৰ ক্ষেত্ৰত যদি হয় তেতিয়া হলে এইটো ডাই হেলো এৰিনছ ঠিক আছে এতিয়া আমি চাম কম্পাউণ্ডছ কন্টেইনিং sp3 কাৰ্বন halogen bond sp3 carbon halogen bond বুলি কৈছে ঠিক আছে কি কৈছে sp3 carbon halogen bond এইটো ক্ষেত্ৰত মই এইমাত্ৰ তোমালোকক কৈছিলো যে আমি কি কৰিব লাগিব আমি ইয়াৰ হাইব্ৰিডাইজেশনটো চাব লাগিব sp3 কাৰ্বন কেনেকৈ হয় এই মাত্ৰ আমি এটো ডিসকাস কৰিছো সো এতিয়া আমি যদি sp3 কাৰ্বনত আহু তেতিয়া হলে এইটো চোৱা প্ৰাইমাৰী কাক কয় সেকেন্ডাৰী কাক কয় আৰু টাৰশাৰী কাক কয় তোমালোকে নিশ্চয় কৈ জানা সাকে যদি হে মই আকৌ এবাৰ বুজাই দিছো চোৱা যদি হে হ্যালোজেন এটমটো ইয়াৰে ইম্পৰ্টেন্ট হ্যালোজেন এটমটো কিমানটা কোনটো কাৰ্বনৰ লগত লাগি আছে চোৱা এইটো কাৰ্বনৰ লগত লাগি আছে হয়নে আৰু এই কাৰ্বনটো কেইটা কাৰ্বনৰ লগত লাগি আছে অনলি এটাৰ লগত যদি হে এটাৰ লগত লাগি থাকে তেতিয়া হলে কি হৈ যায় প্ৰাইমাৰী হৈ যায় ঠিক আছে মই আকৌ এবাৰ এইখিনি পোৰশন ভালকে বুজাই দি আছো ৰবা ভালকে বুজিবা দে একেবাৰে বেসিকো যদি তুমি নাজানা ডেফিনেটলি তোমাৰ কামত আহিব আজিৰ এই ভিডিওটি চোৱা যদি যিকোনো এটা কাৰ্বন ন এই কাৰ্বনটো লাগি আছে আমাৰ হ্যালোজেনৰ লগত আৰু এই কাৰ্বনটো ন কোনো কাৰ্বনৰ লগত যদি লাগি নাথাকে মানে নো কাৰ্বন or one carbon ঠিক আছে যদি নো কাৰ্বনস আৰু one কাৰ্বনৰ লগত লাগি থাকে তেতিয়া হলে কি হৈ যাব প্ৰাইমাৰী যেনেকৈ ধৰা ইয়াতে আৰু এটা CH3 আছে আৰু এইটো ধৰি লোৱা CH2 আছে তো কি হ'ব প্ৰাইমাৰী যদি হে হ্যালোজেন লাগি থকা কাৰ্বনটো মানে ইয়াৰ কথা কৈছো এই যদি দুটা কাৰ্বনৰ লগত লাগি থাকে দুটাৰ লগত যদি লাগি থাকে তেতিয়া হলে কি হৈ যাব সেকেন্ডাৰী আৰু যদি হে এটা কাৰ্বন আছে ধৰা হ্যালোজেন আছে ঠিক আছে আৰু এইটো কাৰ্বন তিনিটা কাৰ্বনৰ লগত লাগি আছে বেলেগ বেলেগ তেতিয়া হলে কি হ'ব কি হৈ যাব টাৰশাৰী আই হোপ তোমালোকে বুজি পাইছা ঠিক আছে তো এই বিলাক আমাৰ পোৰশন আমি চাব লাগিব যে আমাৰ এমসিকিউৰ কাৰণে আমাৰ খুব বেছি ইম্পৰ্টেন্ট এতিয়া চোৱা এলাইলিক হেলাইট এটো খুব ইম্পৰ্টেন্ট এলাইলিক হেলাইট কিয় ইম্পৰ্টেন্ট জানানে কেতিয়াবা এই টাৰ্মটোৰে এমসিকিউ আহে এলাইলিক বুলি কোৱাৰ লগে লগে সদায় মনত ৰাখিবা যে হাইব্ৰিডাইজেশন যেটো কাৰ্বনৰ হাইব্ৰিডাইজেশন আছে ন হেতু sp3 হাইব্ৰিডাইজ হ'ব লাগিব sp3 হাইব্ৰিডাইজ কাৰ্বনটো থাকিব লাগিব আৰু সেই কাৰ্বনটো এটা কাৰ্বন ডাবল বন্ডৰ লগত লাগি থাকিব মানে কি ধৰা মই কৈ আছো চোৱা মানে কি ধৰা যে ডাবল বন্ড এটা আছে ঠিক আছে ডাবল বন্ড এটা আছে আৰু তাৰ পাছত এটা CH2 আছে আৰু তাৰ পাছতহে হ্যালোজেন আছে এইটো যদি চোৱা এই কাৰ্বন যেটো আছে ন এই কাৰ্বনটো আমাৰ কি হাইব্ৰিডাইজ sp3 কেনেকৈ কৰিছিলো অলপ আগতে বুজাই দিছো sp3 হাইব্ৰিডাইজ কাৰ্বনটো আছে কাৰ লগত জড়িত হয় হ্যালোজেনৰ লগত আৰু এই কাৰ্বনটো লাগি আছে চোৱা এটা কাৰ্বন ডাবল বন্ডৰ লগত যদি এই প্যাটাৰ্ণত থাকে তেতিয়া হলে এইটো কোৱা হয় এলাইলিক এতিয়া ঠিক আছে এটা एग्जांपल দিউ মই কেনেকৈ এলাইলিক হ'ব চোৱা
এতিয়া এইখিনি পোৰশন আমাক নালাগে বাৰু বৰ্তমান এতিয়া চোৱা এলাইলিক হলে কেনেকৈ হ'ব চোৱা ধৰি লোৱা মই কৈছো যে এটা এৰোমেটিক আছে ধৰা এৰোমেটিক আছে আৰু তাৰ পাছত যেনিবা ইয়াতে ধৰি লোৱা CH2 আছে আৰু X আছে আৰু ধৰা ইয়াতে এটা ডাবল বন্ড আছে এতিয়া মোক তোমালোকে কমেন্টত লিখা এইটো এলাইলিক হ'বনে নাই এলাইলিক হ'ব লাগিলে মেইন কন্ডিশনস কি আছিল যে যেটো কাৰ্বন আমাৰ লাগি থাকিব হেলোজেনৰ লগত ই হ'ব লাগিব আমাৰ sp3 আৰু সেই কাৰ্বনটো কাৰ্বন কাৰ্বন ডাবল বন্ড এটাৰ লগত লিংক হ'ব লাগিব বাকি xy যে জিয়ে নাথাকক কোনো মেটাৰ নকৰে হি কিন্তু হৈ যাব আমাৰ এলাইলিক চ এইটো আমাৰ কি হ'ব এলাইলিক হ'ব ঠিক আছে এইটো কিন্তু বেনজিন নহয় দে এইটো আমাৰ যেটো দেখিছা এইটো বেনজিন নহয় এইটো কি হয় সাইক্লোহেক্সেনৰ লগত এটা ডাবল বন্ড আছে তো খুব বেছি ইম্পৰ্টেন্ট এইটো হৈ যাব আমাৰ এলাইলিক ঠিক আছে সো আমি নেক্সট পাৰ্ট টু চোৱা বেনজাইলিক আৰু বেনজিন বেলেগ বেলেগ শব্দ দেই তোমালোকে কনফিউজ নহবা বেনজাইলিক হলে কি হ'ব চোৱা চোৱা তোমালোকে বুকখন দেখা পাইছা ভালকে দেখা পাইছা ওকে বেনজাইলিক বুলি কৈছে ন বেনজাইলিক বুলি কৈছে that means আমি সাম এক্সাম্পল সাম বেনজাইলিক ওয়ার্ডটোৰ লগত লগা লগ আহি যাব কি জানানে বেনজিন এটা আহি যাব ফাৰ্স্ট কথা এইটো হৈছে আমাৰ বেনজিন এতিয়া যদি তুমি ডাইৰেক্টলি বেনজিনৰ লগত ডাইৰেক্ট যদি তুমি হেলোজেন এটা দিয়া ন এইটো তেতিয়ালে তোমাৰ ভুল হ'ব কিয় ভুল হ'ব জানানে কিয় ভুল হ'ব কাৰণ আমাক কৈছে যে এই যেটো কাৰ্বন আছে ন এইটো কিন্তু আমি কি হ'ব লাগিব sp3 হাইব্ৰিডাইজ হ'ব লাগিব এতিয়া এই হেলোজেনটো এইটো কাৰ্বনত যে লাগি আছে এই কাৰ্বনটো কি হয় sp2 হয় তেতিয়ালে এইটো আমাৰ বেনজাইলিক আমাৰ নহব ঠিক আছে বেনজাইলিক হ'ব লাগিলে আমি কি কৰিম বেনজাইলিক হ'ব লাগিলে আমাৰ এই পোৰশন খিনি আমি চেঞ্জ কৰিব লাগিব যেনেকৈ ধৰা এটো আছে ন তাৰ পাছত এটা CH2 লিখা তাৰ পাছত তুমি হেলোজেন দিয়া এতিয়া চোৱা এই কাৰ্বনটো আমাৰ কি হৈছে sp3 হৈছে নে আৰু ই এটা কি হৈছে বেনজিন ৰিঙৰ লগত লাগি আছে দ্যাট মিন্স এটো কাৰেক্ট এটো আমাৰ কি হৈ যাব বেনজাইলিক আমাৰ হেলাইড হৈ যাব ঠিক আছে বেনজাইলিক হেলাইড তুমি বুজি পাইছা নে কোৱা মোক প্লিজ কমেন্টত কোৱা যদি এতিয়া চোৱা এই কাৰ্বনৰ লগত হাইড্ৰোজেন দুটা আছে ন এই কাৰ্বনৰ লগত যদি আৰু CH3 মানে টাৰশিয়াৰি টাইপৰ যদি হয় এটো হেলোজেন তাৰ পাছত ই ধৰা এটা বেনজিন ৰিঙৰ লগত লগ হৈ আছে এইটো হ'বনে নাই কমেন্টত জনোৱা মোক ঠিক আছে এইটো বেনজাইলিক হ'বনে নাই মোক কমেন্টত জনোৱা তো ঠিক আছে আমি বেনজাইলিক আমাৰ কমপ্লিট হৈ গল এতিয়া আমি সাম কি ভিনাইলিক সাম এতিয়া আমি সাম ভিনাইলিক এটা ভিনাইলিক সোৱাৰ আগতে সোৱা ইয়াতে আমি হেডিং টু কি লগাইছো যে এইবাৰ আমি সাম sp2 কাৰ্বন হেলোজেন বন্ডটো আমি সাম ঠিক আছে sp2 কাৰ্বন হেলোজেন বন্ড আমি চাব লাগিব আৰু তাৰ পাছতহে আমি এইবিলাক এক্সাম্পল সাম যে ভিনাইলিক কি হয় কি কথা কি বাত্ৰা ঠিক আছে বুজি পাই আছানে একেবাৰে বেসিক খিনি নাজানিলে এটা চেপ্টাৰ বুজাত অসুবিধা হয় এইটো হৈছে আমি এতিয়া সাম sp2 কাৰ্বন হেলোজেন বন্ড sp2 কাৰ্বন হেলোজেনত আকৌ তোমাৰ দুটা আছে এটা হৈছে ভিনাইলিক মানে কি জানানে এই মাত্ৰ যে আমি পাইছিলো এলাইলিকৰ নিচিনাই জাস্ট কেৱল কি কৰিবা ডাইৰেক্ট হেলোজেন দি দিবা কাৰণ এই কাৰ্বনটো যেটো আছে এইটো হৈছে আমাৰ sp2 আমাক লাগে এবাৰ আমাক লাগে sp2 লাগে ঠিক আছে তো সেই কাৰণে আমাৰ কোনো প্ৰবলেম নাই ই হৈ যাব ভিনাইলিক মানে এলাইলিকৰ CH2 টো মাজৰ যেটো CH2 আছিল হেতু উঠাই দিলে হল এগেইন তোমাৰ sp2 কাৰ্বন হেলোজেন বন্ড যদি আমি চাও আৰু যদি আমি বেলেগ এটা এক্সাম্পল চাও তেতিয়া হলে আমাৰ কি হ'ব এৰাইল হেলাইট ঠিক আছে এৰাইল হেলাইট যদি চোৱা এৰাইল হেলাইট হলে আমাৰ কি হ'ব এৰাইল হেলাইট হলে আমাৰ এই যে বেনজাইলিক পাইছিলা হে বেনজাইলিকটোৰ দৰে ইয়াতে বেনজিন এটা ড্ৰ কৰা বেনজাইলিকত কি পাইছিলা ইয়াতে এটা CH2 লিখিছিলা তাৰ পাছত হেলোজেনটো লিখিছিলা কিন্তু এতিয়া তোমালোকৰ এই CH2 পাৰ্টটো আমাক নালাগে এতিয়া আমি ডাইৰেক্টলি হেলোজেন পুট কৰিম ঠিক আছে তো এই যেটো হয় এইটো হৈ যাব আমাৰ কি এৰাইল হেলাইট কাৰণ এই যেটো কাৰ্বন আছে এইটো হ'ব আমাৰ sp2 হাইব্ৰিডাইজড কাৰ্বন
বুজি পাইছানে নাই কোৱা বুজি পাইছানে নাই কোৱা এতিয়া চোৱা এতিয়া আমাৰ গোটেই চেপ্টাৰটোত আছে nomenclature আছে আৰু nomenclature is very important organic chemistry IUPAC no IUPAC খুব বেছি ইম্পৰ্টেন্ট এটা পাৰ্ট হয় ঠিক আছে তো সেই কাৰণে IUPAC ইম্পৰ্টেন্ট যদি তোমালোকৰ IUPAC প্ৰবলেম আছে তেতিয়া হলে ডেফিনেটলি তোমালোকৰ বহুত কিবা কিবি প্ৰবলেম হ'ব সো এতিয়ালৈকে আমি একদম বেসিকৰ বহুত কথা বুজিলো একদম যিখিনি আমাৰ NCERT বুকত আছে এতিয়া আমি চাবা IUPAC nomenclature বহুত ডেপথত আমি যোৱাৰ দৰকাৰ নাই যদি তোমালোকে IUPAC nomenclature ভালকে বুজি নপোৱা তেতিয়া হলে ডেফিনেটলি তোমালোকে মোৰ YouTube চেনেলতে ওয়ান শট IUPAC আছে সেইখিনি পোৰশন চাবা তোমালোকৰ সকলোবোৰ বস্তু ক্লিয়াৰ হ'ব তথাপিও এই বুকখনত যিখিনি বস্তু আছে ন তথাপিও আমি অলপ একেবাৰে একদম জলদি অকমান চাই দিম ঠিক আছে তো ইয়াতে তোমালোকৰ চোৱা isobutyl isopropyl হেইবিলাক আইসোৰ কথা কোৱা আছে তাৰ পাছত তোমাৰ ট্ৰাই মই জাস্ট এটা বস্তু তোমালোকক বুজাই দিও আইসো আৰু নিউ ওয়ার্ডটোৰ মিনিংটো কি হয় হেতু তোমালোকে বাৰু মোৰ IUPAC ৰ যিবিলাক একেবাৰে ডেডিকেটেড ভিডিও এটুত চালে সকলোবোৰ একদম এটা সৰু ৰুলৰ পৰা এভৰিথিং পাবা দেই তোমালোকে চাব পাৰা কামত আহিব আইসো বুলি কোৱাৰ লগে ন কাৰ্বন এটা আছে ধৰা হেলোজেন আছে আৰু এই কাৰ্বনটোৰ লগত যদি R দুটা গ্ৰুপ থাকে R দুটা গ্ৰুপ যদি থাকে মানে এনেকে ধৰি লোৱা एग्जांपल দিছো মই ইয়াতে আছে CH3 ইয়াতে আছে CH3 তাৰ পাছত ধৰা তোমাৰ এটা হাইড্ৰোজেন আছে আৰু এটা ক্লোৰিন আছে এতিয়ালে এইটোৰ নাম কি হ'ব জানানে এইটোৰ নাম হ'ব এনেকা প্যাটাৰ্নটো কোৱা হয় আইসো ঠিক আছে তো কি হ'ব আইসো propyl কি হ'ল কাৰণ কাৰ্বন 1 2 3 আছে আইসোপ্ৰপাইল ক্লোৰাইড ঠিক আছে আইসোপ্ৰপাইল ক্লোৰাইড হ'ব আকৌ যদি তোমাৰ নিও যদি চাব লাগে নিও সোৱাৰ প্যাটাৰ্নটো হৈছে ধৰি লোৱা আমাৰ এনেকে আছে এটা হেলোজেন আৰু এই কাৰ্বনটো আমাৰ তিনিটা R গ্ৰুপৰ লগত লাগি আছে এটা R টো ধৰা আমি CH3 ললো তো এই প্যাটাৰ্নটো এইখিনি প্যাটাৰ্নক নিও বুলি কোৱা হয় তো ইয়াতে কাৰ্বন টোটাল কেইটা আছে চোৱা পাঁচটা আছে মানে আমি কি লিখিব পাৰো নিও পেন্টাইল হ্যালাইড বুলি আমি লিখিব পাৰো ঠিক আছে তো আলটিমেটলি আমাৰ আইসো আৰু নিওৰ কনসেপ্টটো হৈছে এইটো তেন্তে বলা এইটো চেপ্টাৰৰ যেটো IUPAC আমাক লাগিবয়ে IUPAC ডেডিকেটেড ভিডিওটো চাবা আৰু লগতে NCERT বুকত যিকেটা কমন নেম আৰু IUPAC আছে সেইখিনি আমি অকমান অলপ জলদি অকমান চাই দিও ঠিক আছে বুজি যদি কৰবা লাগে পাই আছা এতিয়ালৈকে তেতিয়ালে ডেফিনেটলি মোক কমেন্টত জনাবা আৰু তোমালোকে যদি মোৰ ক্লাছবোৰ ভাল পোৱা ন এতিয়াও সময় আছে ক্র্যাশ কোর্স জয়েন কৰা মাত্ৰ এতিয়াৰ পৰা এই আগষ্ট মাহৰ পৰা যদি তুমি স্টাৰ্ট কৰা ন মই তোমালোকক কথা দিছো অক্টোবৰত পুৰা ফুল কমপ্লিট গোটেই সিলেবাস কভাৰ কৰি দিম আৰু অক্টোবৰৰ পৰা তোমালোকে জানুৱাৰীলৈকে প্ৰ্যাকটিস সিৰিজ পাবা ঠিক আছে ক্র্যাশ কোর্স যদি তোমালোকে জয়েন কৰা নোটস পাবা লাইভ ক্লাস পাবা ৰেকৰ্ডেড ক্লাস পাবা আৰু সম্পূৰ্ণৰূপে প্ৰ্যাকটিস পাবা তোমালোকৰ PYQ হক কোৱেশ্চন বেংক আৰু ৰেপিড ৰিভিজন এভৰিথিং পাবা জানুৱাৰী লৈকে মই তোমালোকৰ লগত থাকিম যদি তোমালোকে মোৰ ক্লাছবোৰ ভাল পোৱা ডেফিনেটলি তোমালোকে প্ৰিমিয়াম সাৰ্ভিসৰ বাবে মোৰ অনলাইন ক্লাছ জয়েন কৰিবা ইয়াতে তোমালোকে নম্বৰটো পাই যাবা ঠিক আছে তেনে বলা আমি জলদি আকৌ বাকিখিনি চাই লও তেনে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয়কৈ আইসো নিওৰ কথা গম পালা এতিয়া চোৱাচোন ইয়াতে জেম ডাইহেলাইড আছে আৰু ভিচিনিল ডাইহেলাইড আছে জেম আৰু ভিচিনিল দুটা শব্দ যদি তোমাৰ দুটা কাৰ্বন আছে আৰু এটাতে যদি তোমাৰ দুটা হেলোজেন আছে ন এনেকে ধৰা তেতিয়া হলে তোমাৰ এটো কি হৈ যাব এটুক আমি কম জেম ঠিক আছে জেম মানে হৈছে জেম মানে হৈছে আমাৰ জেমিনেল আৰু জেম ডাইহেলাইড বুলি কোৱা হয় আৰু যদি তুমি দেখিছা যে দুটা কাৰ্বন আছে বাৰু কিন্তু লগতে দুটা হেলোজেন দুটা কাৰ্বনতে ডিস্ট্ৰিবিউট হৈ আছে তেতিয়া হলে তোমাৰ এনেকুৱা বুলি কোৱা হয় ফিচিনেল বুলি কোৱা হয় লিখাতে কি লিখে ফিস ডাইহেলাইড ৰবাৰে ফিস ডাইহেলাইড ঠিক আছে তো এই কাৰণে আমি গম পালো যে ভিচিনেল আৰু জেমিনেল কি বস্তু এতিয়া চোৱা ভিচিনেল জেমিনেল যিবিলাকক আছে ন এইটোৰ যদি আমি নামটো দিব লাগে তেতিয়া হলে আমি কি দিব পাৰো ইথাইলাইডিন বুলি ক'ব পাৰিম ইথাইলাইডিন যদি ইয়াতে ক্লোৰিন আছে তেতিয়া হলে আমাৰ কি হ'ব ক্লোৰাইড হ'ব আৰু যদি হে ভিচিনেল ডাইহেলাইড হয় তেতিয়া হলে নামটো হৈ যায় তাৰ ইথাইলিন
এই ইথাইলিন টু একচুয়ালি কি জানানে এইটো ন কমন নেম হয় এইটো IUPAC nomenclature নহয় কি হ'ব এতিয়া ইথাইলিন ডাইক্লোৰাইড ঠিক আছে I think তোমালোকে জেমিনেল আৰু ভিচিনেল বুজি পালা এইখিনি পোৰছনৰ বাবে তোমালোকৰ কি হয় MCQs তোমালোকৰ এনেকুৱা ধৰণৰ এক্সাম্পল দিব পাৰে যিকোনো এটা এক্সাম্পল দিব পাৰে তাৰ নামটো খুদিব পাৰে আদাৰৱাইজ তোমাক ক'ব পাৰে যে ভিচিনেল কোনটো আৰু জেমিনেল কোনটো তোমালোকৰ MCQ কাৰণে এইটো ইম্পৰ্টেন্ট এটা পাৰ্ট তোমালোকে মোৰ ক্লাছবোৰ চাই থাকোতে স্ক্ৰিনশ্বট ল'ব পাৰা আৰু লিখি যাব পাৰা একেলগে এতিয়া চোৱা এই গোটেই টেবুলখনত যিমানখিনি বস্তু আছে আমাৰ এই গোটেইবিলাক তোমালোকে এটা এটাকৈ প্ৰেক্টিস কৰিব পাৰা ঠিক আছে এটা এটাকৈ যিকোনো এটা প্ৰেক্টিস কৰিবা এই যে কমন নেম কেইটা দিয়া আছে এই কমন নেম বিলাক বহুত ইম্পৰ্টেন্ট যেনেকৈ বিনাইলটো এইমাত্ৰ আমি ডিসকাস কৰিলো এলাইল আমি ব্ৰোমাইড আমি ডিসকাস কৰিলো অৰ্থক্লোৰো টলিউন বুলি কোৱাৰ লগে লগে ধৰা টলিউন বুলি কৈছে মানে আমাৰ কি হ'ব মই অকমান বুজাই দি আছো টলিউন মানে হৈছে বেনজিনৰ লগত CH3 থাকিলে তাক টলিউন বুলি কোৱা হয় আৰু যদি আমাক ইয়াতে কৈছে কি অৰ্থ মানে হৈছে এইটো পজিশন অৰ্থ আৰু এইটো পজিশন অৰ্থ এই মিথাইল গ্ৰুপটো যে মই ইয়াতে দিছো তুমি ইয়াতেও দিব পাৰিলা আৰু কোনো কথা নাই যতে দিয়া তাৰে নিয়াৰেষ্ট পজিশনটো হৈছে আমাৰ অৰ্থ পজিশন আৰু অৰ্থ পজিশনত কি থাকা বুলি কৈছে ক্লোৰো বুলি কৈছে তো ইয়াতে ধৰা আমি ক্লোৰো দিলো তো এইটো হৈছে আমাৰ অৰ্থ ক্লোৰো টলিউন মানে এনেকৈ ইয়াতে তোমাৰ যিখিনি বস্তু আছে এই গোটেইখিনি বস্তু কমন নেমটো জানিবা আৰু তাক কেনেকৈ ড্ৰ কৰে হেতু জানাটো উচিত তেতিয়া তুমি তাৰ IUPAC nomenclature লিখিব পাৰিবা IUPAC যদি কিবাও প্ৰবলেম হয় তেতিয়া ডেফিনেটলি তোমালোকে মোক কবা ঠিক আছে তো এতিয়া নেক্সট আমি যদি চাও তেতিয়া হলে চোৱা এই পোৰছনটো চোৱা NCERT বুকখন যদি ভালকে বুজি পোৱা ন তেতিয়া হলে বহুত কামত আহে NCERT বুকৰ পৰাই সমস্ত সকলো দিয়ে কেমিষ্ট্ৰিৰ বাবে NCERT বহুত ইম্পৰ্টেন্ট এতিয়া চোৱাচোন এই কোৱেশ্চনটো চোৱা এই কোৱেশ্চনটোত এইটো আমাৰ আসলতে কি হয় এইটো আমাৰ draw the structure of all the 8 structural isomers that have the molecular formula C5H11Br মানে আমাক দিয়া আছে C5H11Br এই molecular formula তোৰ পৰা আমাক কি কৰিব দিছে name each isomers according to IUPAC system and classify them primary secondary tertiary তো আমি জানো যে আমি আইসোমাৰৰ কথা জানো বিশেষকৈ আমি ইয়াতে খুদিছে যেটো হেতু হৈছে তোমালোকৰ স্ট্ৰাকচাৰেল আইসোমাৰ হ'ব আৰু স্ট্ৰাকচাৰেল আইসোমাৰছৰ আমাৰ কি আছিল এটা আছিল আমাৰ চেইন আইসোমাৰ হয় না তাৰ পাছত আছিল পজিশন আইসোমাৰ তাৰ পাছত আমাৰ আছিল ফাংশনাল গ্ৰুপ আইসোমাৰ আছিল আৰু এটা আছিল আমাৰ মেটামেৰিজম আছিল এইবিলাক মনত আছে না তোমালোকৰ মনত যদি নাইও ন যত প্ৰয়োজন বুলি ভাবা 11 ৰ কনসেপ্ট সেইবিলাক ক্ষেত্ৰত তোমালোকে 11 ৰ অকমান চাব লাগিব আৰু যদি এনি কাইন্ড অফ তোমালোকৰ ডাউট আছে ন তেতিয়ালে মই তোমালোকৰ লগত আছো সো স্ট্ৰাকচাৰেল আইসোমাৰ এই কেনেকৈ লিখে এই সকলোবোৰ কথা আমি ইতিমধ্যে জানো আৰু যদি তোমালোকৰ কিবা কাৰণত স্ট্ৰাকচাৰেল আইসোমাৰৰ বিষয়ে বা আইসোমাৰৰ বিষয়ে যদি এনি ডাউট আছে ন মোৰ ইউটিউবত যাবা গৈ পেলাই তোমালোকে চাবা ডেডিকেটেড ভিডিও আছে ঠিক আছে দেন আমি নেক্সট চাও কাৰণ আমাৰ বহুত ইম্পৰ্টেন্ট আছে ইয়াতো বেসিকে চলি আছে আমাৰ এতিয়ালৈকে ঠিক আছে বেসিক চলি আছে আমাৰ আৰু বেসিক চাই থাকিলে তো নহব এডভান্স কিনিও চাব লাগিব ওকে সো ইয়াতে তোমাৰ এগেইন আইসোমাৰ খিনি আনসাৰ আছে লগতে ইয়াতে সো IUPAC আছে IUPAC এটা IUPAC মই কৰি দেখাই দিও তোমালোকৰ IUPAC ক্লিয়াৰ যদি নাই ধৰা সাপোজ কোনটো কৰি দিব লাগিব কোৱা মই ধৰিলোৱা এইটো কৰি দিও ঠিক আছে 5 নাম্বাৰটো কৰি দিছো 5 নাম্বাৰটো IUPAC বহুত ইম্পৰ্টেন্ট IUPAC বহুত ইম্পৰ্টেন্ট IUPAC ডেডিকেটেড ভিডিওটো ডেফিনেটলি চাবলৈ নাপাহৰিবা ভালকে লিখি দিও ৰবালো কি আছে আমাৰ H3C ডাবল বন্ড আছে ইফালে আছে হাইড্ৰোজেন ইফালে আছে হাইড্ৰোজেন
আকৌ এফালে আছে এটা বন্ড আকৌ এনেকে আছে হাইড্ৰোজেন হাইড্ৰোজেন আৰু ইয়াতে আছে ব্ৰোমিন ঠিক আছে এই এক্সাম যেটো আমাৰ আছে এটো যেটো এক্সাম্পল আছে এতিয়া আমাৰ ডাঙৰ কোৱেশ্চন হল যে আমি নাম্বাৰিং টু ইয়াৰ পৰা দিম নে ইয়াৰ পৰা দিম হেটো ডিপেন্ড কৰিব কাৰ ওপৰত যে আমি নাম্বাৰ অফ সাবস্টিটুয়েন্ট আমি কৰ পৰা পাই আছো ইয়াতে যদি সোৱা তুমি এলকিন এটা আছে এলকিন তুমি কিমানত পাইছো সোৱা এটো যদি 1 হয় এটো 2 হ'ব ঠিক আছে এই ফালৰ পৰা যদি আমি কাউন্ট কৰো সোৱা এটো যদি 1 হয় এটো 2 হ'ব তো আলটিমেটলি দুও ফালৰ পৰা আমি যদি চাও তেতিয়ালে 2 নম্বৰ পজিশনত আমি ডাবল বন্ড পাই আছো এনে যদি হে আমি লেফটৰ পৰা চাও তেতিয়ালে আমাৰ ব্ৰাঞ্চ কিন্তু আমি ইয়াতে পোৱা নাই কো ঠিক আছে কিন্তু আমি যদি ৰাইট সাইডৰ পৰা চাই আছো তেতিয়ালে আমি নাম্বাৰ 1 পজিশনতে আমি কি পাই আছো ব্ৰাঞ্চ পাই আছো যেটো আমাৰ ব্ৰোমিন হয় ঠিক আছে তো সেই কাৰণে মানে আলটিমেটলি আমাৰ নাম্বাৰিং টু কোন ফালৰ পৰা হ'ব নাম্বাৰিং টু আমাৰ হ'ব right side opera mane e over 1 2 3 4 okay so etia swa bromine eta ase baki to ji ase dekhisai hokolobor bostu so numbering korote ami korilu etia naam likhim 1 number positionot ase amar bromo tar pasot aru kiba ase neki ekoi nai total carbon ase amar 4 that means amar but আৰু ডাবল বন্ড তো আছে আমাৰ সেকেন্ড নাম্বার পজিশনত মানে BU2N so this is the answer ঠিক আছে তো আমাৰ মিলিছে নে নাই সোয়া yes মিলিছে ঠিক আছে 1 ব্রোমো BU2N যদি কিবাও প্ৰবলেম হয় মোক জনাবা আৰু এই কেটাৰ ভিতৰত কোনটো এক্সাম্পল তোমালোকে মোৰ পৰা বিচাৰা কোৱা যেটো কোৱা মই হেইটোই তোমালোকক কৰি দেখাম লিখাচোন কমেন্টত মই এতিয়া নিৰ্দিষ্ট এটা কৰি দিম কিন্তু যদি হেইটো তোমালোকে বিচাৰা নাই বেলেগ এটা বিচাৰিছা তেতিয়া নিশ্চয় কৈ তোমালোকে মোক জনোৱা কমেন্টত এতিয়া মই এখিনি মছি দিছো তোমালোকে ভিডিওটো মাজে মাজে পজ কৰি লবা আৰু পজ কৰি তোমালোকে কেৱল পাহৰি না যাবা এইবিলাক নোট বনাই যাবা আৰু যদি তোমালোকে ন মোৰ পুৰা নোটস বিচাৰা প্ৰিমিয়াম নোটস তেতিয়ালে ডেফিনেটলি মোক কব পাৰা মই তোমালোকক হেল্প কৰিব পাৰিম এতিয়া সোৱা আমি এই যেটো আছে ন আমাৰ IUPAC nomenclature টো দিয়া আছে আৰু আমি কৰিব লাগে কি স্ট্ৰাকচাৰ টো মই ইয়াৰে এটা এক্সাম্পল দি আছো যেটো মই ভাবিছো যে তোমালোকৰ অলপমান দিগদাৰি হ'ব যেন হেইটো মই কৰাই দি আছো আৰু এতিয়া সাপোজ সেকেন্ডাৰী বিউটাইল আছে ফৰ টাৰশাৰী বিউটাইল 3 নম্বৰ to mari aso ঠিক আছে মই 3 নম্বৰ to তোমালোকক কৰাই দিম কি আছে নামটো সোৱা 4 tert butyl তাৰ পাছত দিয়া আছে 3 iodoheptane ঠিক আছে 3 iodoheptane ধৰিব পাৰিছা ন এটো iodoheptane মই তলত লিখি দিও তোমালোকৰ সগল মান লাইটৰ ৰিফ্লেকশন হৈ আছে iodo 3 iodoheptane ঠিক আছে I think এতিয়া ধৰিব পাৰিছা এটো আছে আমাৰ নাম ইয়াৰ আমি কি কৰিব লাগে ইয়াৰ আমি লিখিব লাগে তাৰ স্ট্ৰাকচাৰ ঠিক আছে এনেকুৱা যেতিয়া কোৱেশ্চন এটা আহিব ন তেতিয়া সদায় মেইন নামটো মানে প্যাৰেন্ট নেমটো চাবা মেইন নামটো কি তাৰ প্ৰথমতে কাৰ্বন স্কেলেটন টো ড্ৰ কৰি লবা ইয়াতে হেপ্টেন কৈছে সোৱা মানে কাৰ্বন কিমানটা আছে 7টা আছে 3 4 5 6 7 ঠিক আছে যিকোনো একফালৰ পৰা নাম্বাৰিং কৰি যোৱা 1 2 3 4 5 6 7 ঠিক আছে দিলু আমি তাৰ পাছত আমাক কৈছে কি 4 নম্বৰত ন টাৰশিয়াৰী বিউটাইল আছে তো 4 নম্বৰত আমাৰ আছে কি আছে টাৰশিয়াৰী মানে কি এই কাৰ্বনটো তিনিটা বেলেগ বেলেগ কাৰ্বনৰ লগত লগ হৈ থাকিব লাগিব মানে আমাৰ কি হৈ গল এটো টাৰশিয়াৰী বিউটাইল ঠিক আছে আৰু লাষ্টত iodoheptane কৈছে কিন্তু 3 নম্বৰত আছে আমাৰ আয়োডিন তো মই বাৰ তলতে লিখিলো আয়োডো আৰু তাৰ পাছত বাকি যা যিমান লাগে হাইড্ৰোজেন বোৰ ডিস্ট্ৰিবিউট কৰি দিয়া ঠিক আছে এইখিনি পোৰশন IUPAC হক কিবাও হক any kind of doubt you can ask me তুমি মোক just comment ত জনোৱা আৰু নতুবা ইয়াত থকা এই যেটো নাম্বাৰ দেখিছা ন এই নাম্বাৰটো তোমালোকে মোক যোগাযোগ কৰা মই তোমালোকক প্ৰমিস কৰিছো যে তোমালোকৰ আহি থকা বোৰ্ড এক্সামলৈকে ন মই তোমালোকক বহুত হেল্প কৰিব পাৰিম ঠিক আছে আৰু বহুত কম টকাতে তোমালোকে ক্ৰ্যাশ কোৰ্সটো জয়েন কৰি লব পাৰা যত তোমালোকে সম্পূৰ্ণ ৰূপে গাইডেন্স পাবা এক্সামৰ আগদিনাখনলৈকে তোমালোকৰ লগত মই থাকিম যি প্ৰবলেম আছে কিবাও ডাউট আছে ধৰা এনেকুৱা হৈছে যে তোমাৰ 11 ৰ কিবা ডাউট আছে জাস্ট মোক কোৱা মই তোমালোকৰ ডেডিকেটেড ভিডিও পঠাই দিম
ঠিক আছে ঘৰৰ পৰাও আহিব নালাগে ঘৰতে বহি তোমালোকে সকলোবোৰ বস্তু পাবা কেৱল মাইন্ডটো ওপেন কৰি ৰাখিব লাগিব আৰু লগতে পঢ়াৰ একাগ্ৰতা থাকিব লাগিব ঠিক আছে যদি ইচ্ছা কৰা ন যোগাযোগ কৰিব পাৰা ঠিক আছে আমি মুভ কৰো কাৰণ আমি ওৱান শট কৰি আছো আমাৰ হাতত একেবাৰে সময় কম আছে ঠিক আছে তো আমি এইখিনি পোৰশন আমি চালো আমি গম পালো যে কি হ'ব এতিয়া আমি যাম আসল পৰ্যায় মানে আমাৰ ৰিএকচনৰ পৰ্যায় ও ৰবা এইখিনিতে মাজতে মই তোমালোকক এটা বস্তু দেখাও ৰবা দেখা পাইছা ধৰিব পাৰিছা চোৱা ইয়া মই তোমালোকৰ হিৰামণি মেম ঠিক আছে সো হেলোএলকেন এনেকুৱা ধুনীয়া নোটস পাবা তোমালোকে যদি মোৰ তাতে অনলাইন যোগ হোৱা ইয়াতে ক্লিয়াৰ দেখা হোৱা নাই কিন্তু এনেকুৱা ধুনীয়া কালাৰফুল নোটস পাবা তোমালোকে ঠিক আছে চোৱা কেনেকুৱা ধৰণৰ কি ধুনীয়া ঠিক আছে এনেকে যদি কোনোবাই তোমালোকক ধুনীয়া নোটস এটা দিয়ে আৰু লগতে বুজায়ও দিয়ে কিয় নোৱাৰিবা হে এক্সামত ডেফিনেটলি তোমালোকে পাৰিবা ইয়াতে অলপমান ব্লাৰ দেখা হৈছে কাৰণ বহুত বেছি ডাঙৰ হৈ গৈছে পিডিএফ টো এই কাৰণে কিন্তু আদাৰৱাইজ তোমালোকৰ যেতিয়া দেখিবা ন খুব ধুনীয়াকৈ দেখিবা আৰু খুব ধুনীয়াকৈ বুজিও পাবা এই কাৰণে যোগাযোগ কৰা আজিয়ে যোগাযোগ কৰা ঠিক আছে তোমাক যদি নহয় মই ক্লাছ নালাগিব অনলি নোটস লাগে তেতিয়াও যোগাযোগ কৰিব পাৰা তেন্তে বলা আমি বাকিখিনি চাই লওঁ তেন্তে এতিয়া আমি পঢ়িম নেচাৰ অফ কাৰ্বন হেলোজেন বন্ড ঠিক আছে বলা তেন্তে আমি স্ক্ৰিনত গৈ বুজো যে কি হয় এতিয়া আমি ৰিএকচনত পাৰ্টত আহিম সেই কাৰণে চিন্তা নকৰিবা অলপমান জলদি আমি সকলোবোৰ লিখো আৰু সকলোবোৰ বস্তু লিখিবলৈ নাপাহৰিবা দেই আৰু যদি এনি কাইন্ড অফ হেল্প প্লিজ কন্টেক্ট মি তোমালোকে দেখিছা আমি এতিয়া চাম নেচাৰ অফ কাৰ্বন হেলোজেন বন্ড নেচাৰ অফ কাৰ্বন হেলোজেন বন্ড কাৰ্বন হেলোজেন বন্ড বুলি কোৱাৰ লগে লগে কাৰ্বন আৰু হেলোজেন ধৰি লোৱা ইয়াতে আৰু হাইড্ৰোজেন তিনিটা আছে বুলি ধৰি ললো এই কাৰ্বনটো আৰু এই হেলোজেনটো নেচাৰটো কেনেকুৱা হয় আমি জানো যে হেলোজেনটো হৈছে ইলেক্ট্ৰন নেগেটিভ এলিমেন্ট তো ই কি কৰিব নিজৰ ফালে ইলেক্ট্ৰন এট্ৰাক্ট কৰিব যাৰ কাৰণে কি হৈ যাব ডেল্টা নেগেটিভ কাৰণ আমি জানো যে কোনোবাই যদি ইলেক্ট্ৰন একসেপ্ট কৰে ন তেতিয়া হলে ডেল্টা নেগেটিভ হয় ডেল্টা কিয় লিখিলো ডেল্টাটোৱে কি বুজায় পাৰ্শিয়াল বুজায় ঠিক আছে পাৰ্শিয়াল নেগেটিভ চাৰ্জ পাৰ্শিয়াল কিয় লিখিছো পাৰ্শিয়াল লিখিছো that means because এই কাৰ্বনটোৰ এই বন্ডাল হৈছে আমাৰ কোভ্যালেন্ট বন্ড আৰু কোভ্যালেন্ট বন্ড কেতিয়াও ডাইৰেক্টলি পজিটিভ নেগেটিভ আমি নেলিখো এতিয়া চোৱা এই কি হ'ব ই হৈ যাব আমাৰ ডেল্টা পজিটিভ এতিয়া আমাক যদি নেচাৰ কয় তেতিয়া হলে আমাৰ নেচাৰটো আমাৰ কেনেকুৱা হ'ব যে পোলাৰ হয় পাৰ্শিয়াল পোলাৰ হয় ঠিক আছে এখানে পাৰ্শিয়াল পজিটিভ চাৰ্জ and where does the halogen atom bears a partial negative charge তো প্ৰথমতে আমি বুজি পালো যে এইখিনিত আসলতে বুজাব খুজিছে কি তো তাৰ নেচাৰটো বুজি আমি কৰিম কি এতিয়া আমি ৰিএকচন চাম ৰিএকচনটো চোৱা তোমালোকে ৰিলেট কৰিব পাৰিছানে সকলোবোৰ বস্তু ডাইৰেক্টলি মই বুকৰ পৰা সকলোবোৰ বস্তু পঢ়াই আছো তোমালোকক এতিয়া আমি চাম মেথড অফ প্ৰিপাৰেচন আমি চাম method of preparation ঠিক আছে method of preparation from alcohol পৰা যদি আমি চাও তেতিয়া হলে আমি বহু কেইটা ৰিএকচন দেখিছো ইয়াতে বহুত কেইটা ৰিএকচন দেখিছা যদিহে alcoholৰ লগত তুমি যিকোনো হাইড্ৰক্লোৰিক এসিড দিয়া তেতিয়া হলে in the presence of zinc chloride he কি দিব alkyl halide দিব আৰু এই ৰিএকচনটো তোমালোকে মনত ৰাখিবা এইটো এলকহলৰ চেপ্টাৰত পাবা এলকহল চেপ্টাৰত লুকাস টেষ্ট বুলি পাবা এটা কথা সদায় মনত ৰাখিবা যে তোমালোকৰ অৰ্গেনিক কেমিষ্ট্ৰি যেতিয়া পঢ়িবা বহুত ৰিএকচন যেন লাগিব কিন্তু এই ৰিএকচন বৰ্ণ সদায় ৰিপিটো হয় এই কাৰণে চিন্তা নকৰিবা ভালকে সিৰিয়েল অৰ্ডাৰত পঢ়িবা ডেফিনেটলি বুজি পাবা তো এইটো হৈ গল আমাৰ লুকাস টেষ্ট মানে আমাৰ হেতু তাৰ পাছত যদি দেখিছা সোডিয়াম এলকহল আছে মানে এলকহলৰ লগত যদি তুমি সোডিয়াম ব্ৰোমাইড দিছা তেতিয়া হলেও ইন দা প্ৰেজেন্স অফ এসিড তেতিয়া হলেও আমাৰ কি হ'ব এই হেলোজেনে হ'ব তাৰ পাছত মানে নহয় মই এলকহলৰ লগত PX3 মানে তোমাৰ ফসফৰাস ট্ৰাইহেলাইড দিছা তেতিয়াও তোমালোকে পাবা কি RX পাবা এই গোটেই বিলাক ৰিএকচনে আমাৰ কি হ'ব
এতিয়া যদি আমি চাও যে এলকহল আছে আৰু লগতে আমি কি কৰিছো ৰেড ফসফৰাছ দিছো ৰেড ফসফৰাছ হৈছে ফসফৰাছৰ এটা এলোট্ৰপ ঠিক আছে ইয়াতে হেলোজেন দিছো x মানে কি হেলোজেন হেলোজেনৰ ভিতৰত আমাৰ কি থাকিব পাৰে ব্ৰোমিনো থাকিব পাৰে আয়োডিনো থাকিব পাৰে পৰাপক্ষত ইয়াতে ক্লোৰিন নাথাকে এইটো ৰিঅ্যাকশন তো ই হৈ যাব rx ঠিক আছে তো এইখিনি আমি গম পালো কিন্তু সবতকৈ ইম্পৰ্টেন্ট পাৰ্টটো হৈছে এই ৰিঅ্যাকশনটো চোৱা এলকহল আছে লগতে আছে থায়োনিল ক্লোৰাইড এছ'চিয়েলটোৰ নাম কি হৈছে থায়োনিল ক্লোৰাইড ই কি প্ৰডাক্ট ফৰ্ম কৰে জানানে RCl কৰিব লগতে এই যে SO আছে ই এইটো কাৰ অক্সিজেনক লব আৰু লৈ পেলাই এইটোক লৈ পেলাই হি হৈ যাব RCl ৰ পাছত SO2 হ'ব আৰু লগতে হি কি ফৰ্ম কৰিব HCl এতিয়া চোৱা এই যে SO2 আছে ন SO2 ই হৈছে এটা গ্যাস আৰু HCl হৈছে এটা গ্যাস তো তোমাৰ এই পোৰশনটো পৰা এটা কোৱেশ্চন খুব কমন কোৱেশ্চন কি কমন কোৱেশ্চন জানানে এইটো হৈছে যে why thionyl chloride is preferred over the others মানে আমি যিমান বৰ ৰিঅ্যাকশন পাইছো এই জগতত যিমান ৰিঅ্যাকশন দেখিছা এই গুটেইটা ভিতৰত এইটো হৈছে সবতকৈ ইম্পৰ্টেন্ট লিখি থৈ দিয়া আজি এইটো ৰিঅ্যাকশনৰ পৰা কোৱেশ্চন আহা চান্স থাকে তো এই ৰিঅ্যাকশনটো পৰা কোৱেশ্চন কিয় আহে কিয় এইটো ৰিঅ্যাকশন আমাৰ প্ৰিফাৰ্ড হয় কাৰণ ইয়াতে আমি পাইছো বাই প্ৰডাক্ট সালফাৰ ডাইঅক্সাইড আৰু HCl আৰু দুটাই হৈছে গ্যাস তো যদি দুটাই গ্যাস হয় ইহতে উৰি যাব তো বাকি ৰল কি আমাৰ এলকিল হেলাইডটো ঠিক আছে তো সেই কাৰণে এইটো বস্তু বেছি ইম্পৰ্টেন্ট এতিয়া আজি মনত ৰাখিবা এইটো হৈছে এটা ইম্পৰ্টেন্ট বুলি লিখি থৈ দিয়া তেনে আমি নেক্সট টু চাও নেক্সট আমাৰ কি আছে সো ইয়াতে হেডিংটো চাব পাৰিছা তোমালোকে নিশ্চয়কৈ যে আমি হাইড্ৰকাৰ্বনৰ পৰা আমি প্ৰিপাৰেচন কৰিম আৰু হেইটো কি হ'ব ফ্ৰম এলকেনছ বাই ফ্ৰী ৰেডিকেল হেলোজেনেশন বলা চাও কি আছে ৰিঅ্যাকশনটোত এতিয়া চোৱা প্ৰথম ৰিঅ্যাকশনটো যদি ৰিঅ্যাকশনটো চোৱা তেতিয়ালে তোমালোকে নিশ্চয়কৈ দেখিছা যে ফ্ৰী ৰেডিকেল হেলোজেনেশন হৈছে কি ফ্ৰী ৰেডিকেল হেলোজেনেশন মানে কি আমি এটা 11 তে ৰিঅ্যাকশন এটা পাইছিলো ধৰিলা CH4 আছে তো ক্লোৰিন দুটা দিছিলা এনেকে কি হৈ যায় এটা হাইড্ৰোজেনক ৰিপ্লেস কৰি এটা ক্লোৰিন সোমাই গৈছিলে মনত আছে নে তোমালোকৰ তাৰ পাছত এইটোৰ লগত আকৌ ক্লোৰিন যদি আমি এটা এড কৰো আকৌ কি হৈ যায় CH2 Cl2 হৈ গৈছিলে আকৌ যদি এটা ক্লোৰিন দিছিলো মানে হি CHCl3 হৈ গৈছিলে ঠিক তেনে ধৰে তোমাৰ যেতিয়ালৈকে আমাৰ গোটেইখিনি শেষ হৈ না যায় হাইড্ৰোজেন তেতিয়ালৈকে আমাৰ ক্লোৰিনটো সোমাই গৈ আছিল আৰু একেবাৰে শেষত আছিল CCl4 এই বস্তুটোত ইয়াতে কি দিছিলে H mu দিছিলে H mu মানে আমাৰ কি আছিল যে ইয়াতে ফটন আছে ফটন মানে কি ফটন মানে হৈছে আমাৰ লাইট দিছে ঠিক আছে তো এই বস্তুটো আমি ইতিমধ্যে পাইছিলো তো ইয়াতেও যদি তুমি চোৱা UV লাইট দিছে ঠিক আছে ফটন বুলি নিদিলে UV লাইট বুলি দিছে আৰু লগতে কি দিছে ক্লোৰিন দিছে হিট দিছে আৰু তাৰ পাছত আমি কি পালো আমি দুটা প্ৰডাক্ট পাম এটা হৈছে প্ৰাইমাৰী ক্লোৰিন আৰু এটা হৈছে সেকেন্ডাৰী ক্লোৰিন কিয় আমি দুটা পাইছো কাৰণ এই মেকানিজমটো এনেকে এইটো হৈছিল আমাৰ ফ্ৰী ৰেডিকেল মেকানিজম আছিল ঠিক আছে তো মেকানিজমটো ফলো কৰিলে আমি দেখা পাম যে এটা পাম আমি প্ৰাইমাৰী আৰু এটা পাম আমি সেকেন্ডাৰী প্ৰাইমাৰী এটা পাম আৰু পাম আমি এটা সেকেন্ডাৰী অলৱেজ ৰিমেম্বাৰ টাৰশিয়াৰী বিলাক আমাৰ সকলোতকৈ ষ্টেবল দেন সেকেন্ডাৰী এণ্ড প্ৰাইমাৰী এই পোৰশনটো আমি পাম পিছত ডিসকাস কৰিম বৰ্তমান মনত ৰাখি থৈ দিয়া এটা প্ৰাইমাৰী দিব এটা সেকেন্ডাৰী দিব হল নেক্সট টু চোৱা addition of alkenes বুলি কোৱাৰ লগে লগে আমি দুটা alkene পাও এটা হৈছে আমাৰ symmetrical alkene আৰু এটা হৈছে আমাৰ unsymmetrical alkene symmetrical মানে কি আছিল symmetrical হলে আমাৰ কি হ'ব both side আমাৰ equal থাকিব লাগিব আৰু unsymmetrical হলে চোৱা এইফালে এটা CH3 আছে এইফালে তো একো নাই মানে এনেকুৱা unsymmetrical এই যেটো পোৰশন আছে এই পোৰশনটো ইউজ হয় কি মাৰ্কনিকভছ ৰুল
Markovnikov's rule use হয় Markovnikov's rule use কেতিয়া হ'ব যেতিয়া unsymmetrical alkene হয় ঠিক আছে আৰু unsymmetrical alkeneৰ লগত যেতিয়া হাইড্ৰোজেন আয়োডাইড টাইপৰ আয়োডাইড বুলিয়ে কথা নাই তোমাৰ হাইড্ৰোজেন ক্লোৰাইডো হ'ব পাৰে যিকোনো হ'ব পাৰে মুঠতে HCl টাইপৰ হ'ব পাৰে তেতিয়ালে আমাৰ কি ৰুল ফলো হয় Markovnikov's rule তো কোনোবা মনত আছে নে তোমালোকৰ মনত আছে নে যদি Markovnikov's rule মনত নাই তেতিয়ালে আমাৰ কি হ'ব মই লিখি দি আছো Markovnikov's rule to মই লিখি দি আছো ৰবা বুজি পাই আছানে এতিয়ালৈকে বুজি পাই আছানে এনসিইআরটি বুকত থকা প্ৰতিটো বস্তু আমি বুজিম দেই তেতিয়া আমাৰ চিন্তা নাই কি আহিবনো এক্সামত একো বেলেগ নাহে ঠিক আছে Markovnikov's rule to হৈছে কি আছিল the negative part of the adding molecule is get attached to that carbon atom which has lesser number of hydrogen atom ঠিক আছে so negative part of the adding molecule is get attached to that carbon atom which has lesser number of hydrogen atom এইটো হৈছে আমাৰ Markovnikov's rule তো সেই রুল মতে যদি আমি চাও এটা ধৰি লোৱা আমাৰ एग्जांपल আছে এটা অ্যালকিন আছে এনেকুৱা আনসিমেট্ৰিক্যাল অ্যালকিন হ'ব লাগিব আৰু তাৰ লগত ধৰা হাইড্ৰোজেন আয়োডাইড দিছে তো হাইড্ৰোজেন আয়োডাইডৰ নেগেটিভ পাৰ্ট কোনটো হয় হাইড্ৰোজেন আয়োডাইডৰ নেগেটিভ পাৰ্ট হৈছে আমাৰ নেগেটিভ পাৰ্ট আয়োডিনটো ক'ত লগাব দুটা অপচন আছে এইটোত হ'ব নে এইটোত হ'ব সো এই দুটাৰ ভিতৰত আমাৰ দেখিছো এইটো কাৰ্বন আমাৰ কি হৈছে নেগেটিভ পাৰ্টটো ইয়াতে লগ লাগিব কাৰ মতে এই Markovnikovৰ মতে তো ৰিজাল্টটো কি হ'ব CH3 CHI ডাবল বন্ড তো উঠি যাব আৰু ইয়াতে কি হৈ যাব হাইড্ৰোজেন তো এড হৈ যাব তো এইটো হ'ব আমাৰ প্ৰডাক্ট ঠিক আছে আৰু এইটো কেতিয়া হয় যেতিয়া আনসিমেট্ৰিক্যাল অ্যালকিন থাকে আৰু লগতে হাইড্ৰোজেন আয়োডাইড টাইপৰ এনেকুৱা এটা যাক আমি পজিটিভ নেগেটিভ ভগাব পৰা তেনেকুৱা টাইপৰ কিবা এটা থাকে তো ইয়াতে আমি কি প্ৰডাক্ট পালো এটা পালো আমি প্ৰাইমাৰী এটা পালো আমি সেকেন্ডাৰী ঠিক আছে আৰু সেকেন্ডাৰী প্ৰডাক্ট যেটো আছে এইটো প্ৰডাক্ট যেটো হ'ব আমাৰ মেজৰ প্ৰডাক্ট হ'ব কিয় হ'ব according to Markovnikov's rule আৰু সদায় এইটো বস্তুৰ কাৰণে মনত ৰাখিবা টাৰশাৰী কাৰ্বকেটায়ন are more stable than secondary and primary এই মেকানিজমটো ফলো হয় কাৰ্বকেটায়ন মেকানিজম ফলো হয় আমি পিছত চাম যে কেনেকে কি হয় মেকানিজম আমাক পিছত প্ৰয়োজন হ'ব ঠিক আছে তো বৰ্তমান আমাৰ হেখিনি পোৰশন আমি নাচাও এতিয়া সোয়া এডিশন অফ হেলোজেন বুলি কোৱাৰ লগে লগে কোনো প্ৰবলেম নাই এটা অ্যালকিন আছে তাতে কি আছে ব্ৰোমিন আছে কার্বন টেট্রাক্লোরাইডৰ প্ৰেজেন্টত হৈছে তো এটা ব্ৰোমিন ইয়াতে দিয়া কোনো প্ৰবলেম নাই এটো হৈ গল আমাৰ ডাইব্ৰোমো এটা প্ৰডাক্ট এটা ফৰ্ম হৈছে ঠিক আছে তো ইয়াতে এটা কোৱেশ্চন দিছে সো আইডেন্টিফাই অল দা পসিবল মনোক্লোৰাইডছ স্ট্ৰাকচাৰাল আইসোমাৰ্স এক্সপেক্টেড টু বি এটোৰ পৰা ঠিক আছে মনোক্লোৰিনেশন অফ দিস মনোক্লোৰিনেশন বুলি কোৱাৰ লগে লগে তুমি বুজিব লাগিব যে এটা ক্লোৰিন মানে সাবস্টিটিউট হোৱাটো বুজাইছে তো আলটিমেটলি ফ্ৰী ৰেডিকেল মেকানিজম আমাৰ চাব দিছে তো আমাৰ কি হ'ব বুলি খুঠিছে ঠিক আছে সো ইন দা গিভেন মলিকুল देयर आर 4 ডিফারেন্ট টাইপস তো সোয়া যদি আমাক লাগে যে এই স্ট্ৰাকচাৰটোৰে আমি কি হয় জানিব লাগে তেতিয়ালে মই প্ৰথমতে আমাক লাগিব কি যে আইসোমাৰ্সটো আমি জানিব লাগিব কেনেকে আনসাৰ কৰে এনেকুৱা কোৱেশ্চনৰ প্ৰথমতে তুমি এইটোৰে পসিবল প্ৰতিটো স্ট্ৰাকচাৰ ড্ৰ কৰিবা স্ট্ৰাকচাৰটো ড্ৰ কৰাৰ পাছত তুমি সোয়া যে এইটো স্ট্ৰাকচাৰত আমি কত দিব পাৰো যেনেকে ধৰা এটা ক্লোৰিন ইয়াতে দিব পাৰো এটা ক্লোৰিন আমি ইয়াতে দিব পাৰো ঠিক আছে তাৰ পাছত এটা ক্লোৰিন আমি ইয়াতে দিব পাৰো আকৌ এটো ক্লোৰিন আমি ইয়াতে দিব পাৰো তো ইয়াতে এটা ক্লোৰিন লাগে কাৰণ আমাক মনোক্লোৰিনেশন বুলি কৈছে সেই কাৰণে এইটো মানে আলটিমেটলি ইনডাইৰেক্টলি আইসোমাৰৰ কোৱেশ্চন ঠিক আছে আইসোমাৰৰ যদি কিবা ডাউট আছে তেতিয়া হলে ডেডিকেটেড ভিডিও আছে বা বিচাৰি নাপালে মোক মেসেজ কৰিবা মই নিশ্চয়কৈ তোমালোকক হেল্প কৰিম ওকে তো এতিয়া আমাৰ আছে হ্যালোজেন এক্সচেঞ্জ ৰিঅ্যাকশন
So halogen exchange reaction. Halogen exchange reaction ot ki hoy? নামটোতে আছে যে হ্যালোজেন টু এক্সচেঞ্জ হয় কিন্তু এই ৰিয়েকচনটোত এটা ইম্পৰ্টেন্ট পাৰ্ট হৈছে যে হ্যালোজেন টু এক্সচেঞ্জ হ'ব লগা হ্যালোজেন টু ক্লোৰিন আৰু ব্ৰোমিন থাকিব লাগিব তেতিয়াই হ'ব কাৰণ আয়োডিন টু হৈছে ডাঙৰ এটা হ্যালোজেন তো এই ডাঙৰ হ্যালোজেনটোৱে সৰু বিলাকক সাবস্টিটিউট কৰিব পাৰে ঠিক আছে তো আয়োডাইড হ'ব হদাই প্ৰডাক্টটো আৰু ইয়াতে তোমাৰ যেটো হ্যালোজেন ইয়াতে আছে এটো ওলাই যাব কিন্তু যদি হি আমাক বেলেগ আমাক হ্যালাইড লাগে অকল আমাক আয়োডাইড না লাগে তেতিয়ালে আমি কি কৰিম এতিয়া সো আমি হ্যালোজেন এক্সচেঞ্জ ৰিয়েকচন আমি পালো ঠিক আছে আয়োডাইড যদি আমাক লাগে প্ৰডাক্টটো এলকিল আয়োডাইড তেতিয়া হলে ডেফিনেটলি আমি হেতু ৰিয়েকচন ফলো কৰিব পাৰো কিন্তু নেক্সট এনাদাৰ এটা ৰিয়েকচন আছে যে যদি আমাক আয়োডাইড না লাগে আমাক যদি বেলেগ এটা লাগে বেলেগৰ ভিতৰত ধৰা আমাক ফ্লোৰাইড লাগে তেতিয়া হলে আমি এটা ৰিয়েকচন কৰিম হেতুৰ নাম হৈছে শ্বাৰ্টজ ৰিয়েকচন ঠিক আছে এটো নেম ৰিয়েকচন বিলাক সদায় মনত ৰাখিবা যিবিলাক এনেকুৱা নাম থকা ৰিয়েকচন ন নাম থকা ৰিয়েকচন বিলাককে নেম ৰিয়েকচন বুলি কয় তো শ্বাৰ্টজ ৰিয়েকচনত কি হ'ব এটা এলকিল হ্যালাইড লৈছো আৰু হ্যালাইডটো ধৰা আমি ব্ৰোমাইড লৈছো আৰু আমি কি দিছো সিলভাৰ ফ্লোৰাইড দিছো ঠিক আছে সিলভাৰ ফ্লোৰাইড এইটো এটা হ্যালোজেন এক্সচেঞ্জ ৰিয়েকচনে হয় কেৱল আমাৰ কি হ'ব ব্ৰোমিনক কোনে সাবস্টিটিউট কৰিব ফ্লোৰিনে তো ইয়াতে আমাৰ কি হৈ যাব জাস্ট এক্সচেঞ্জ কৰি দিয়া তো ই হৈ যাব ফ্লোৰিন আৰু এটা কি যাব সিলভাৰে ব্ৰোমাইড হিচাপে ওলাই যাব ঠিক আছে তো এই যেটো ৰিয়েকচন এই ৰিয়েকচনটোকে কোৱা হয় শ্বাৰ্টজ ৰিয়েকচন খুব এটা ইম্পৰ্টেন্ট ৰিয়েকচন মনত ৰাখিবলৈ ট্ৰাই কৰিবা ডেফিনেটলি তোমালোকে এটা কাম কৰিব পাৰা এখন টেবুল বনাই লব পাৰা যত সকলোবোৰ নেম ৰিয়েকচন তাতে মেনশন থাকিব ঠিক আছে বুজি পাই আছানে এতিয়ালৈকে নিশ্চয়কৈ জনোৱা আৰু যদি ডিটেইল মোৰ গাইডেন্স লোৱা তেতিয়ালে সম্পূৰ্ণৰূপে বাৰে বাৰে কৈ আছো আজি যোগাযোগ কৰা জয়েন কৰি লোৱা ঠিক আছে হসাকৈ কামত আহিব তোমালোকৰ এতিয়া আমি কি চাম নেক্সট আমাৰ আছে প্ৰিপাৰেচন অফ হ্যালোএৰিনছ আমি হ্যালোএলকেন আমাৰ প্ৰিপাৰেচন হৈ গল ঠিক আছে তো এতিয়া আমি হ্যালোএৰিনৰ প্ৰিপাৰেচন চাও তেন্তে বলা স্ক্ৰিনলৈকে চাও আকৌ হ্যালোএৰিনৰ যদি তোমালোকে প্ৰিপাৰেচন চোৱা প্ৰথমতে আছে ফ্ৰম হাইড্ৰকাৰ্বনছ বাই ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন বুলি কোৱাৰ পাছত দিছে ইয়াতে এটা ক্লোৰো কি টলিউন এটা আছে এটোৰ নাম কি হয় টলিউন হয় নে সৰি এটো নালাগে ডট নালাগে টলিউন হয় আৰু ইয়াতে দিছে এটা হ্যালোজেন দিছে তাৰ পাছত কি আইৰনৰ প্ৰেজেন্টত আৰু ডাৰ্ক মিডিয়ামত কৰিছে এটো তোমাৰ দেখিছা যে এটা অৰ্থো ক্লোৰো পাইছা আৰু এটা পাইছা ক্লোৰো মানে কি আৰু হেলো পাইছা এক্স লিখা আছে আৰু এটা হৈছে পেৰা হেলো টলিউন পাইছা এতিয়া এই অৰ্থো আৰু পেৰাতে যে জয়েন হল কিয় হল বাৰু তোমালোকে জানানে এইটো হৈ আছে আলটিমেটলি আমাৰ চোৱা ইলেক্ট্ৰোফিলিক বুলি কৈছে ন ইলেক্ট্ৰোফাইলছ বুলি ক'লে তোমালোকে কি বুজা এইটো প্ৰবলেম জানানে নাই বাৰু ইলেক্ট্ৰোফাইলছ মানে হৈছে ইলেক্ট্ৰন লাভিং ঠিক আছে এইখিনি পোৰছনৰ যদি 11 ৰ কিবা বেস ক্লিয়াৰ নাই ডেফিনেটলি মোক কন্টাক্ট কৰিবা মই তোমালোকক হেল্প কৰিম ইলেক্ট্ৰন লাভিং বা একসেপ্টিং বুলিও ক'ব পাৰা ঠিক আছে ইলেক্ট্ৰন একসেপ্টিং বা একসেপ্টৰ ঠিক আছে ইলেক্ট্ৰন একসেপ্টৰ বুলি লিখি দিবা ঠিক আছে আৰু এটা হৈছে নিউক্লিওফাইলছ বিলাক আমাৰ কি হ'ব ইয়াৰে উল্টা ইলেক্ট্ৰন ডোনৰ হ'ব কিহত ঠিক আছে তো এতিয়া চোৱা যদি আমাৰ হ্যালোজেন আছে মানে কি যিকোনো x প্লাস আছে দে এটো কনফিউজ নহবা x মাইনাস যেনেকে হ্যালোজেনৰ ঠাইত ধৰা তোমাৰ ক্লোৰিন আছে ক্লোৰিনটো আমি সাধাৰণতে কি দিও মাইনাস লিখো ন কিন্তু ইয়াতে যেটো হ্যালোজেন ইউজ হৈ আছে এটো কিন্তু ক্লোৰোনিয়াম আয়ন মানে Cl+ এ হৈছে এটো কোৱা হয় ক্লোৰোনিয়াম আয়ন বুলি কোৱা হয় Cl- to ক্লোৰাইড বুলি কোৱা হয় তো এতিয়া চোৱা ইলেক্ট্ৰোফাইল হিচাপে কাম কৰিলে সদায় পজিটিভ থাকিব লাগিব কাৰণ আমি জানো যে ইলেক্ট্ৰোফাইলছ বিলাক ন পজিটিভ চাৰ্জড হয় আৰু নিউক্লিওফাইল বোৰ সদায় নেগেটিভ চাৰ্জড হয় বাকি নিউট্ৰেল বিলাকৰ কথা আমি পিছত পাতিম যদি ইলেক্ট্ৰোফাইল নিউক্লিওফাইলৰ পুৰা ফুল ডেডিকেটেড ভিডিও বিচাৰা এগেইন মোৰ ইউটিউবতে পাবা 11 ৰ কনসেপ্ট খেনেট সো এতিয়া চোৱা ক্লোৰোনিয়াম আয়ন আমি পালো তো ই কি কৰিব ই হৈছে ইলেক্ট্ৰোফাইলক সদায় কি লাগে ইলেক্ট্ৰন একসেপ্টৰ হয় তো ইলেক্ট্ৰন যত বেছি আছে তাতে তো হি অ্যাটাক কৰিব ঠিক আছে তো সেই কাৰণে আমাৰ CH3 মলিকুলৰ ক্ষেত্ৰত যদি আমি চাও তেতিয়া হলে অৰ্থো আৰু পেৰা পজিশনত ইলেক্ট্ৰন ডেন্সিটি হাই পাব কেনেকে পাব ডিউ টু ৰেজোনেন্স
যেনে ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে বুজি পালা নিশ্চয়কৈ যে এইটো অৰ্থ আৰু পেৰা দিবা আৰু যেতিয়া অৰ্থ আৰু পেৰাৰ ক্ষেত্ৰত যদি তোমাক কেতিয়াবা খুঁটে যে মেজৰ কোনটো হ'ব ডেফিনেটলি তোমালোকৰ মেজৰ প্ৰডাক্ট সদায় পেৰাই হ'ব কাৰণ ডিউ টু কি সিমেট্ৰি ঠিক আছে কাৰণ এইটো স্ট্ৰাকচাৰ যেটো হয় সিমেট্ৰিক হয় দুফালৰ পৰা সমান হয় এতিয়া আমি চাও নেক্সট ৰিএকচনটো চোৱা from amines by Sand-Meyer's reaction Sand-Meyer's reaction to no বহুত এটা ইম্পৰ্টেন্ট ৰিএকচন হয় Sand-Meyer reaction টুত কি হ'ব আমাৰ এটা এনিলিন লম ইয়াৰ নাম কি এনিলিনক যেতিয়া NaNO2 আৰু HX মানে যিকোনো হ্যালোজেন থাকিব পাৰে তোমাৰ ইয়াতে ঠিক আছে তো এইটো কোৱা হয় সোডিয়াম নাইট্ৰাইট ইয়াত লিখা আছে সোডিয়াম নাইট্ৰাইট আৰু এইটো হৈছে হাইড্ৰোজেন হেলাইট তো এইটোৰ লগত যেতিয়া আমি ৰিএক্ট কৰিম তেতিয়া তুমি পাবা ডাইএজো প্ৰডাক্ট ডাইএজো শব্দটো মনত ৰাখিবা N2+ যেতিয়া থাকিব ন তেতিয়ালে ডাইএজো বুলি কোৱা হয় আৰু লগত যদি হেলোজেন আছে মানে ডাইএজো হেলাইট ঠিক আছে তো সেই কাৰণে এইটোৰ নাম হৈছে বেনজিন ডাইএজোনিয়াম হেলাইট তাৰ পাছত যেতিয়া এই ডাইএজোনিয়াম হেলাইটটোৰ লগত Cu2X2 যেতিয়া তুমি কম্বাইন কৰিবা তেতিয়া তুমি পাবা কি তেতিয়া পাবা তোমালোকে ডাইৰেক্টলি হেলোজেন ইয়াতে যেটো হেলোজেন থাকিব এই হেলোজেনটোৱে কিউপ্ৰাছ ক্লোৰাইডৰ যেটো হেলোজেন আছে সেই হেলোজেনে এটা এৰিল হেলাইট আমাৰ ফৰ্ম কৰিব ঠিক আছে আৰু এই যেটো N2 আছে আমাৰ N2 টো ইয়াতে কি হৈ যাব সাবস্টিটিউট হৈ যাব নিশ্চয়কৈ তোমালোকে বুজি পাইছা সাগে এই ৰিএকচন বিলাক যিবিলাক ৰিএকচনৰ আমাৰ মেকানিজম নালাগে ন বহুত ইম্পৰ্টেন্ট ৰিএকচন এইবিলাক যেনেকৈ ধৰা Sand-Meyer's reaction to আমাৰ এটা নেম ৰিএকচন হয় ঠিক আছে নেম ৰিএকচন very important মনত ৰাখিবা ঠিক আছে মনত ৰাখিবা নেক্সট একেবাৰে শেষত আৰু চোৱা যদি তোমাক হেলাইট কেইটা ক্লোৰিন আৰু ব্ৰোমিন হয় তেতিয়াহে তুমি কিউপ্ৰাছ হেলাইডৰ পৰা পাবা কিন্তু যদি তোমাক আয়োডাইড লাগে তেতিয়ালে কিন্তু তুমি কি দিব লাগিব পটাছিয়াম আয়োডাইড দিব লাগিব তেতিয়াহে তুমি এৰাইল আয়োডাইড পাবা ঠিক আছে এই পেজটো বুজি পাইছা খুব বেছি ইম্পৰ্টেন্ট এতিয়া চোৱা ইয়াতে কিছুমান ৰিএকচনছ দিয়া আছে কিছুমান এই ৰিএকচনবোৰ কৰিবলৈ ট্ৰাই কৰিবা ইনটেক্স কোৱেশ্চন আৰু এক্সাম্পলৰ কোৱেশ্চনছ বিলাক আমাৰ খুব বেছি ইম্পৰ্টেন্ট হয় এই যেটো প্ৰথম ৰিএকচন আছে প্ৰডাক্টটো কি হ'ব ইয়াতে এইটো মাৰ্কনিকভছ ৰুল ফলো কৰিব চোৱা এইটো এটা আনসিমেট্ৰিকেল এলকিন দিয়া আছে তো ব্ৰোমিনটো ক'ত হ'ব ব্ৰোমিনটো আহি যাব আমাৰ এইটো কাৰ্বনত লগ হ'ব আৰু হাইড্ৰোজেনটো যাব ইয়াতে নিশ্চয়কৈ কৰিবা নিজে কৰিবা ট্ৰাই কৰিবা এইটো যদি চোৱা সেম কথা এইটো আনসিমেট্ৰিকেল এলকিন আৰু ক্লোৰিন পাৰ্টটো লগ লাগিব ইয়াতে আৰু হাইড্ৰোজেনটো আহিব ইয়াতে ডেফিনেটলি লিখিবা মই লিখি নিদিও যদি তোমালোকে কৰিব পৰা না ইয়াতে তো এক্সাম্পল হয়তো দিয়া আছে আনসাৰ দেখিছাই তোমালোকে এগেইন চোৱা এটা পেৰক্সাইড দিয়া আছে পেৰক্সাইড যদি থাকে ন তেতিয়ালে সদায় কি হয় এন্টি মাৰ্কনিকভছ ৰুল হয় স্পেলিং টু সবা মাৰ্কনিকভছ ৰুল হয় ঠিক আছে এন্টি মাৰ্কনিকভছ ৰুল হয় তেতিয়া হলে আমাৰ কি হৈ যাব মাৰ্কনিকভৰ উল্টাটো হৈ যাব ঠিক আছে উল্টা হৈ গলে মানে কি হ'ব ব্ৰোমিনটো লগ হ'ব ইয়াতে আৰু হাইড্ৰোজেনটো আহিব ইয়াতে তো সেই কাৰণে আমাৰ ৰিজাল্ট হৈছে এইটো পেৰক্সাইড যেতিয়াই দেখিবা আনসিমেট্ৰিকেল এলকিন আছে যেনিবা আনসিমেট্ৰিকেল এলকিন আছে আৰু হাইড্ৰোজেন ব্ৰোমাইড টাইপৰ কিবা এটা আছে আৰু পেৰক্সাইড যদি দেখা ডেফিনেটলি তোমালোকে খুব ধুনিয়াকৈ কৰিব পাৰিবা যে এইটো এন্টি মাৰ্কনিকভ ৰুল হয় নেক্সট আকৌ এইবিলাক ৰিএকচন যদি চোৱা আমি এই মাত্ৰ ডিসকাস কৰা সকলোবোৰ কথা আছে why sulfuric acid is not used during the reaction of alcohols with iodide তো কিয় ইউজ কৰা নহয় এইটোৰ এনসাৰ কি হ'ব যে সালফিউৰিক এসিডৰ লগত যদি কৰে তেতিয়ালে কি কৰিব প্ৰথমতে বেলেগ এটা মানে আমাৰ যেটো আমাৰ প্ৰডাক্ট লাগে সেই প্ৰডাক্ট পোৱাৰ আগতে কি বেলেগ এটা প্ৰডাক্ট ফৰ্ম কৰিব আৰু কি প্ৰডাক্ট ফৰ্ম কৰিব এনসাৰটো আমি কেনেকৈ লিখিম কোৱাচোন কেনেকৈ লিখিম চোৱা cannot be used because potassium iodide is the conversion of an alcohol to alkyl halide কৰি আছো ই কি কৰিব corresponding acid লৈকে কনভাৰ্ট কৰি দিব আৰু হাইড্ৰোজেন আয়োডাইড এটো আকৌ অক্সিডাইজ কৰিব মানে ইয়াতে আলটিমেটলি তোমাৰ কি হৈ যাব অক্সিডাইজ হৈ একেবাৰে এন প্ৰডাক্ট হ'ব কি পটাছিয়াম আয়োডাইড হৈ নাথাকিব ই কি মানে আয়োডিন হৈ যাব তো আলটিমেটলি আমাৰ যেটো কনসাৰ্ন আমাৰ যেটো প্ৰডাক্ট আছে সেইটো প্ৰডাক্ট নহব এই সকলোবোৰৰ যদি আনসাৰ তোমালোকে বিচাৰা ভালকে লিখিত ভাবে যে কেনেকৈ লিখিম তেতিয়ালে প্লিজ মোক কন্টাক্ট কৰা এইটো মোৰ ফোন নাম্বাৰ 872097
9548 এই সকলোবোৰ এটা ওয়ান শটত আমি সকলোবোৰ কৰা সম্ভৱ নহয় ঠিক আছে মই এখানে বেছি সময় নষ্ট কৰা নাই তোমালোকে এনি কাইন্ড অফ হেল্প ইউ ক্যান আস্ক মি ইউ ক্যান কন্টাক্ট মি নেক্সট টু রাইট স্ট্রাকচারস অফ ডিফারেন্ট ডাইহালোজেন ডেরিভেটিভস অফ প্রোপেন মানে আলটিমেটলি এইটোৰ আনসার কি হ'ব আইসোমার্স ঠিক আছে নোৱাৰিলে কবা এই গোটেইবিলাক হৈছে আমাৰ আইসোমাৰৰ কোৱেশ্চন এইকেইটা হৈছে আইসোমাৰ্স তাৰ পাছত চোৱা ড্ৰ দা স্ট্ৰাকচাৰ অফ মেজৰ প্ৰডাক্ট অফ মনোহেলাইট তো কি হ'ব ইয়াতে থাইনিল ক্লোৰাইড দিয়া আছে মানে এই OH ৰ জায়গাত আমাৰ কি যাব ক্লোৰিন আহি যাব আকৌ তোমাৰ ইয়াতেও HCl দিয়া আছে ইয়াতেও আছে তোমাৰ এটা কিবা এটা এইটো এটা এলকহল আছে এইটো এটা এলকহল আছে কিন্তু হ'ব কি যে আমি sp3 আমি কার্বন লাগে আমাক আমি হেতুৰ কাৰণে চাই আছিলো তো এইটো কি হ'ব প্ৰডাক্টটো লিখিবা আমি ইতিমধ্যে আমি পাই অহা ৰিঅ্যাকশনৰ ভিতৰতে এইটো এটা ৰিঅ্যাকশন সোডিয়াম আয়োডাইড আছে ইয়াতে আকৌ হেলোজেন আছে মানে এইটো কি হৈ যাব হেলোজেন এক্সচেঞ্জ ৰিঅ্যাকশন এইটো আমাৰ কি হ'ব এই যে আমি এইমাত্ৰ ফটোলাইটিক বা ফটোকেমিক্যাল ক্লোৰিনেশন পালো বা হেলোজেনেশন পালো হেইটোৱে টাইপৰ এইটো ফটোকেমিক্যাল ব্ৰোমিনেশন হ'ব তো ইয়াতেও তোমাৰ কি হ'ব এইখিনি পাৰ্টত চেঞ্জ হ'ব কেনেকে চেঞ্জ হ'ব ৰিপ্লেসমেন্ট হ'ব কৰি চাবা নিজে নোৱাৰিলে মোক জনাবা হাইড্ৰোজেন আয়োডাইড আছে আকৌ তোমাৰ ইয়াতে এইটো আছে সো ইয়াতেও এটা এলকিন আছে মানে কি হ'ব আমাৰ এইটো মাৰ্কনিকভ ৰুল মতে আয়োডিনটো কোট লগ হ'ব ইয়াতে লগ হ'ব ডাবল বল উঠি যাব নোৱাৰিলে মোক কবা ব্ৰোমিন আছে আকৌ ফটোকেমিক্যাল কি দিছে ক্লোৰিনেশন দিছে তো কি হ'ব ইয়াতে লগ হ'ব কিয় হ'ব কি কথা যদি ডাউট থাকে মোক নিশ্চয়কৈ জনাবা বেছি ডিটেইলছত গলে আমাৰ সময় বহুত কনজিউম হ'ব ওয়ান শটত আমাৰ সকলোবোৰ বস্তু পসিবল নহয় তো ছাত্ৰ ছাত্ৰীসকল আমি অলপমান ফাষ্ট যাবই লাগিব যেহেতু আমি অতি কম সময়তে এটা চেপ্টাৰ কভাৰ কৰিব লাগিব ঠিক আছে তোমালোকে চিন্তা নকৰিবা যিখিনি কোৱেশ্চনছ তোমালোকে নোৱাৰো বুলি ভাবা কিবা যদি কৰাত প্ৰবলেম পাইছা ইতিমধ্যে আমি ডিসকাস কৰিছো কিন্তু জাস্ট কৰাই দিয়া নাই যদি তোমালোকে হেইবিলাক কৰাই দিয়াটো বিচাৰে ডেফিনেটলি মোক কমেন্টত লিখিবা ডেফিনেটলি তোমালোকে মোক WhatsApp নাম্বাৰত মোক যোগাযোগ কৰিব পাৰা এনি কাইন্ড অফ হেল্প ইন কেস অফ কেমিষ্ট্ৰি মই তোমালোকৰ লগত আছো চিন্তা নকৰিবা আৰু যদি চেনেলত নতুনকৈ আহিছা প্লিজ সাবস্ক্ৰাইব কৰিবা শেয়াৰ কৰিবা ফ্ৰেণ্ডছৰ লগত যাতে সকলোৱে এই সুবিধা কন পায় তেন্তে বলা আমি বিলম্ব নকৰি আৰু আমি বেক হ আমাৰ কিতাপৰ মাজলৈকে তেন্তে এতিয়ালৈকে যদি বুজি পাই আছা ন প্লিজ কমেন্টত লিখা প্লিজ আৰু কেমিষ্ট্ৰি একেবাৰে ইজি বনাই দিম তোমালোকে চিন্তা নকৰিবা কেৱল তোমালোকে যদি মোৰ পৰা আৰু বেছি গাইডেন্স বিচাৰা তেতিয়ালে ডেফিনেটলি মোৰ ওচৰত থাকিব লাগিব মোৰ লগত জয়েন হ'ব লাগিব ঠিক আছে ওকে দেন আকৌ বলা নেক্সট পেজত আমাৰ কি দিয়া আছে আমি নেক্সট পেজত দিয়া আছে আমাক প্ৰপাৰ্টিজৰ কথাটো বলা আমি স্ক্ৰিনত পঢ়োগৈ ঠিক আছে তোমালোকে দেখিছা যে ফিজিক্যাল প্ৰপাৰ্টিজৰ আমি ফিজিক্যাল প্ৰপাৰ্টিজ আমি চাম ফিজিক্যাল প্ৰপাৰ্টিজৰ ক্ষেত্ৰত খুব এটা ইম্পৰ্টেন্ট টাৰ্ম হৈছে তোমালোকৰ মেল্টিং পইণ্ট এণ্ড বয়লিং পইণ্ট মেল্টিং পইণ্ট আৰু বয়লিং পইণ্টত সদায় মনত ৰাখিবা যিমানে তোমাৰ নাম্বাৰ অফ কাৰ্বন বাঢ়ি যাব ঠিক আছে মিথাইল ক্লোৰাইড ব্ৰমাইড এইবিলাক সকলোবোৰ একেবাৰে হায়াৰ আমাৰ লোৱাৰ বিলাক সেকশন বিলাক সদায় গেছত থাকে লোৱাৰ সেকশন বিলাক গেছত থাকে আৰু বাকিবোৰ লিকুইড হ'ব আৰু একেবাৰে হায়াৰ বোৰ সলিড থাকে এইবিলাক সকলো জানা এইবিলাক ইমান ইম্পৰ্টেন্ট নহয় নেক্সট কথাটো হৈছে কি আমি ইয়াতে চোৱা কাৰ্বন আৰু হেলোজেনৰ বন্ড বিলাক চাই আছো তো এইটো আমাৰ কি হৈছে ডাইপল ইন্টাৰেকশন হ'ব কাৰণ ইয়াতে আমাৰ কি পাও আমি পজিটিভ আৰু নেগেটিভ পাৰ্ট পাও তো ইহতৰ আমাৰ কি হ'ব মেল্টিং পইণ্ট আৰু বয়লিং পইণ্ট সদায় হাই হ'বই কিন্তু কথাটো হৈছে যদি আমি ক্লোৰাইড ব্ৰোমাইড আৰু আয়োডাইডৰ ক্ষেত্ৰত চাও ধৰি লোৱা আমাৰ ক্লোৰাইড আছে এটা আয়োডাইড আছে এটা ব্ৰোমাইড আছে আৰু এটা ধৰা ক্লোৰাইড আছে তেতিয়া ডেফিনেটলি ইহতৰ যেতিয়া সাইজ বাঢ়ি যাব ন ইহতৰ কি হৈ যাব সাইজ বাঢ়ি গলে আমাৰ হিয়তৰ মলিকুলাৰ মাসও বাঢ়ি যাব আৰু আলটিমেটলি আমাৰ মেল্টিং পইণ্ট আৰু বয়লিং পইণ্ট আমাৰ কিয়ৰ ওপৰত ডিপেন্ড কৰে মলিকুলাৰ মাসৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে তাৰ পাছত আৰু হাইড্ৰোজেন বন্ডিংৰ ওপৰত ডিপেন্ড কৰে ওকে আৰু লগতে কি হয় ব্ৰাঞ্চিংৰ ওপৰতো ডিপেন্ড কৰে এইটা যদি মনত ৰাখা সকলোৰে কাৰণে সহজ হ'ব সেই কাৰণে চোৱা RI মানে আয়োডিন আৰু এলকেনৰ সকলোতকৈ বেছি হ'ব তাৰ পাছত ধৰা RBr আৰু তাৰ পাছত ধৰা RCl আৰু তাৰ পাছত ধৰা তোমাৰ RF এটো কিয়ৰ কাৰণে হ'ব মলিকুলাৰ মাস বিলাক আমাৰ বাঢ়ি যাব যিমানে আমাৰ সাইজ বোৰ ডাঙৰ হৈ যাব ঠিক আছে তো এটো মনত ৰাখিবা সদায় তাৰ পাছত একটা খুব বেছি কমন এটা বস্তু হৈছে কি জানানে এই পোৰশন খিনি চোৱা খুব ইম্পৰ্টেন্ট এইটো এটা চোৱা প্ৰাইমাৰী আছে ইয়াক যদি চোৱা ই সেকেন্ডাৰী হয় ই হৈছে আমাৰ টাৰশিয়াৰী ঠিক আছে আমাৰ টাৰশিয়াৰী তো ইয়াতে প্ৰাইমাৰী টু যদি তুমি চোৱা তেতিয়ালে চোৱা এটা লাইনত আছে এটা আনটোৰ লগত মানে কি হৈ আছে ইন্টাৰ ৰিলেটেড হয় ঠিক আছে ইন্টাৰ ৰিলেটেড হলে আমাৰ কি হ'ব ই এটা ডাঙৰ এটা সাৰফেস এৰিয়া লয় ঠিক আছে আৰু এৰিয়া অফ কন্টাক্ট মানে ইটো আনটোৰ লগত জড়িত হৈ আছে কিন্তু যদি আমাৰ ব্ৰাঞ্চিং হয় ইয়াতে চোৱা
এৰিয়া অফ কন্টেক্ট কি হৈ গৈছে কমি গৈছে এই ব্ৰোমিনটো ন বাকি গোটেই কেটাৰ লগত ডাইৰেক্ট ৰিলেচনত নাই এইটো কাৰ্বনৰ লগত আছে তাৰ পিছতে আমাৰ এনেকে আছে ঠিক আছে তো আলটিমেটলি ইয়াতে কি হৈ গৈছে এৰিয়া অফ কন্টেক্ট কি হৈ গৈছে কমি গৈছে আৰু ইয়াতে যদি চোৱা এৰিয়া অফ কন্টেক্ট আৰু বেছি কমি গৈছে ই এটা স্ফেয়াৰ টাইপৰ নিচিনা হৈ গৈছে ঠিক আছে ই এটা স্ফেয়াৰৰ ৰূপ লৈছে এৰিয়া অফ কন্টেক্ট তাৰ কি গৈছে কমি গৈছে ঠিক আছে যদি এনেকে কমি যায় তেতিয়া হলে আমাৰ কি হৈ যাব ইহতৰ মাজত ইহত কেইটাৰ মাজত এইটো কাৰ্বন এইটো ব্ৰোমিন ইহতৰ মাজত ডাইৰেক্ট কিবা সম্পৰ্ক আছে নেকি নাই যদি নাই তেতিয়া হলে ন ইহতৰ মাজত এট্ৰাকশনো নাই এট্ৰাকশন যদি বেছি নাই তেতিয়া হলে দ্যাট মিন্স আমি অলপমান বইল কৰিলে ইহতৰ মাজৰ বন্ডবোৰ ব্ৰেক কৰিব পাৰিম আৰু সেই কাৰণে মেল্টিং পইণ্ট বা বইলিং পইণ্ট উইথ ব্ৰাঞ্চিং সদায় ডিক্ৰিজ হয় মানে কি হ'ব ব্ৰাঞ্চিং যদি তুমি দিছা ব্ৰাঞ্চিং যিমানে আছে হিমানে কি হৈ যাব লো এৰিয়া অফ কন্টেক্ট হ'ব আৰু সাৰফেস এৰিয়াও কম হ'ব মানে তোমাৰ বইলিং পইণ্ট বা মেল্টিং পইণ্ট কি হৈ যাব লোৱাৰ্স কমি যাব দেই কমি যাব মনত ৰাখিবা এইটো এটা খুব এটা ইম্পৰ্টেন্ট পাৰ্ট ঠিক আছে এতিয়া যদি আমি চাও ডেনসিটিৰ কথা চোৱা ডেনসিটিৰ কথাটো একেই কথা যে ব্ৰহ্ম আয়ড পলিক্লৰো যিমানে আমাৰ মাছ বাঢ়ি যাব সিমানে আমাৰ কি হৈ যাব ডেনসিটিও বাঢ়ি যাব ডেনসিটি ইনক্ৰিজেছ উইথ ইনক্ৰিজ অফ দ্য নাম্বাৰ অফ কাৰ্বন এটমছ হেলোজেন এটম মানে যিমানে মাছ বাঢ়িব ডেনসিটিটো সদায় আমাৰ কিহৰ লগত জড়িত হয় মাছৰ লগত মলিকুলাৰ মাছ বাঢ়া মানে আমাৰ কি হৈ যাব ডেনসিটিও বাঢ়ি যাব এতিয়া এটা কথা চোৱাচোন এইটো অৰ্থো আছে এইটো মেটা আছে এইটো পেৰা আছে এইকেইটাৰ ক্ষেত্ৰত যদি আমি মেল্টিং পইণ্ট চাও তেতিয়া হলে কাৰ হাই হ'ব এইটো সিমেট্ৰিকেল ন আলটিমেটলি তাৰ কি হৈ যাব মেল্টিং পইণ্ট সবাতোকে হাই হ'ব কিয় হ'ব ডিউ টু সিমেট্ৰি যে কেতিয়া তুমি এটা বস্তু যদি চোৱা এইটোৰ যদি তুমি মেল্টিং পইণ্ট বা বইলিং পইণ্ট চাই আছা তেতিয়া হলে তুমি সদায় মনত ৰাখিবা যে এইটো বস্তু অকলে নাই এনেকুৱা বহুত কেইটা আছে তো হিয়তৰ মাজত চোৱা হিয়তৰ মাজত এটা কি হ'ব টাইট এটা মানে বন্ডিং এটা থাকিব কাৰণ হিয়তৰ শেপটো যদি চোৱা তোমাৰ সিমেট্ৰিকেল হয় কিন্তু ইয়াৰ লগত যদি আৰু এনেকুৱা টাইপৰ এটা যদি আহিব খোজে হি আহিব দিব নেকি হসে কিয় নিদিব কাৰণ এইখিনি বস্তুটো কেভিটি টাইপৰ হৈ যাব ন তো সেই কাৰণে কি হৈ যাব কোনোবা আহিব খুজিলেও ইয়াত ভালকে মানে এডজাস্ট হ'ব নোৱাৰিব আকৌ ইয়াৰ ক্ষেত্ৰতো সেম কথা যে এই দুটাৰ কাৰণে তো কেভিটি টাইপৰ হৈ যাব তো সেই কাৰণে তোমাৰ কি হৈ যাব আলটিমেটলি যিমানে আমাৰ সিমেট্ৰি হয় সিমানে আমাৰ মেল্টিং পইণ্ট বা বইলিং পইণ্ট হাই হ'ব আৰু ডেনসিটিৰ ক্ষেত্ৰতো যিমানে মলিকুলাৰ মাছ বাঢ়ি যাব সিমানে আমাৰ কি হৈ যাব হাই হৈ যাব তো এইবিলাকত ৰিলেট কৰি চাব পাৰা সলিবিলিটি যদি কোনোবাৰ ক্ষেত্ৰত থাকে তেতিয়া হলে ম্যাক্সিমাম চান্স থাকে যে হাইড্ৰোজেন বন্ডিংৰ কথা আহিব ঠিক আছে সলিবিলিটি কাৰ লগত উইথ ওয়াটাৰৰ লগত H2O ৰ লগত ঠিক আছে হাইড্ৰোজেন বন্ডিংৰ কনসেপ্টত মই তোমালোকক অকমান বুজাই দিও ধৰি লোৱা এৰ কি আছে চাও So haloalkanes are very slightly soluble in water. In order to dissolve haloalkanes in water, energy required to overcome the attraction between the haloalkanes molecules and break the hydrogen bonds between the water molecules. Less energy is released when new attraction. Mane ultimately ki chua jodi eta alcohol ami haloalkane loisu aru ifale eta oxygen loisu water loisu water etat water structure etu hoy so tamar duta lone pair thake aru hydrogen bonding boli kak koy jetia water aru eta water ase dhora iate ঠিক আছে আৰু এটা ওয়াটাৰ আছে এই ইটো ওয়াটাৰ আৰু অক্সিজেনত লন পেয়াৰ থাকে লন পেয়াৰে আৰু হাইড্ৰোজেনে কি কৰে হাইড্ৰোজেন বন্ডিং ফৰ্ম কৰে ঠিক আছে হাইড্ৰোজেন বন্ডিং যেতিয়া ফৰ্ম কৰিব ধৰা ইও কি কৰিব ইয়াৰ লগত হাইড্ৰোজেন বন্ডিং কৰিব আকৌ ইও বিচাৰি থাকিব যে কোনোবা নিয়াৰেষ্ট আহক তো আলটিমেটলি হাইড্ৰোজেন বন্ডিং ই হদ দুটা যদি মিসেবল হ'ব লাগে ন প্ৰথমতে ইয়াৰ এইডাল ব্ৰেক হ'ব লাগিব বন্ড ব্ৰেক হ'ব লাগিব তাৰ পাছত এই হাইড্ৰোজেন বন্ডিং বিলাক যিবিলাক হাইড্ৰোজেন বন্ডিং আছে এইবিলাক ব্ৰেক হ'ব লাগিব হৈ পেলাই এটা নতুন বন্ড এটা ফৰ্ম হ'ব লাগিব যে আর এক্স আৰু ওয়াটাৰৰ মাজত এটা নতুন বন্ড যদি ফৰ্ম হ'ব পাৰে ইজিলি তেতিয়ালে হি সলিবল হ'ব কিন্তু এই বন্ডটো নতুন বন্ডটো ফৰ্ম হওতে যেটো এনাৰ্জি ৰিলিজ হ'ব সেইটো না বহুত বেছি কম মানে বহুত কম কিন্তু ইহতৰ বন্ড বিলাক ব্ৰেক কৰোতে বহুত বেছি হাই এনাৰ্জি লাগে যাৰ কাৰণে ইয়াৰ সলিবিলিটি কি হৈ যাব একেবাৰে কমি যাব সেই কাৰণে স্লাইটলি সলিবল বুলি লিখা আছে ঠিক আছে বুজি পাইছা নিশ্চয়কৈ এই ইনটেক্স কোৱেশ্চনটো নিজে ট্ৰাই কৰিবা কি দিয়া আছে চোৱা increasing boiling point লিখিব দিছে ইয়াতে এনেকে যেতিয়া কোৱেশ্চন বোৰ থাকিব ন এনেকে কোৱেশ্চন থাকিলে ফাৰ্স্ট তোমালোকে হিয়তৰ স্ট্ৰাকচাৰ বিলাক ড্ৰ কৰিবা তাৰ পাছত তাৰ লিখিবা যে অৰ্ডাৰটো কি হ'ব এইটো যদি চোৱা সেকেন্ডটো এইটো আমাৰ কি হয় এইটো তোমাৰ আইসোমাৰিকৰ ক্ষেত্ৰত দিয়া আছে আইসোমাৰিক মানে কি মলিকুলাৰ ফৰ্মুলা সেম কিন্তু তোমাৰ
অলপমান বেলেগ হ'ব বাৰু কিন্তু মানে অলমোস্ট কম্পেৰেবল মলিকুলাৰ মাছৰ হয় আৰু তোমাৰ স্ট্ৰাকচাৰ বোৰ ব্ৰাঞ্চিং সাঞ্চিং থাকিব পাৰে তো এই কোৱেশ্চন খিনি যদি কৰিব নোৱাৰা মোক জনাবা ঠিক আছে বহুত বেছি ইম্পৰ্টেন্ট প্লিজ তোমালোকে ভালকে লিখি গৈ আছানে আৰু যদি নোটস পুৰা ৰেডিমেড কে মই দিয়াটো বিচাৰা নিশ্চয় মোক কন্টাক্ট কৰিবা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয়কৈ এতিয়ালৈকে বুজি পাই আছা আৰু যদি সেই হেলোএলকেন চেপ্টাৰটো বহুত ইম্পৰ্টেন্ট হয় সকলোবোৰ বস্তু এটা ভিডিও দিয়াটো বহুত বেছি মুস্কিল আৰু সেই কাৰণে চিন্তা নকৰিবা ওৱান শটৰে সেকেন্ড পাৰ্ট এটা আহিব নিশ্চয়কৈ তোমালোকৰ হেলোএলকেন আৰু হেলোএৰিনৰ বাবে আৰু সেইটো চেপ্টাৰত তোমালোকৰ সেইটো ক্লাছত মানে গোটেইখিনি কমপ্লিট হৈ যাব মানে দুটা ভিডিওত আমাৰ হেলোএলকেন পুৰা ফিনিশ হৈ যাব সেই কাৰণে ওৱান শটৰ তাগিদাত মানে এটা ভিডিওতে পাম সমস্ত চেষ্টা কৰিছিলো কিন্তু ষ্টিল অকমান টাইম লাগিব মই ভাবিছো যে তোমালোকে অলপ সময় লোৱা কিন্তু ভালকৈ পঢ়া সেই কাৰণে নেক্সট পাৰ্টটো চাবলৈকে একেবাৰে নাপাহৰিবা তেতিয়ালৈকে এইখিনি বস্তু পঢ়ি মিলি আজৰি হৈ লোৱা নোটছটো ভালকে ৰেডি কৰিবা বুলি আশা ৰাখিম যদি কিবাও ক'বলগীয়া আছে ইয়াতে নিশ্চয়কৈ তোমালোকে ভিডিঅ দেখিছা যে কেনেকে মোৰ ফোন নম্বৰটো আছে আৰু কেনেকে মই কি কৰো সমস্ত কথা গম পাইছা নোটছ কেনেকুৱা হয় মই তাকো দেখাই দিলো যদিহে বিচাৰা মোৰ ক্ৰেছ কোৰ্স জয়েন কৰিব নিশ্চয়কৈ যোগাযোগ কৰিব পাৰা থ্যাংক ইউ